আজি যেনেকৈ ধৰক কনিষ্ঠসকলে জ্যেষ্ঠসকলক যিটো শ্ৰদ্ধা ভক্তি কৰাৰ যিটো এইটো এটা জাষ্ট আনুষ্ঠানিকতা আছিল, সেইটো আগতে এটা চিৰাচৰিত এটা ব্যৱস্থা আছিল। সেইটো আমাক বেলেগকৈ আৰু শিকাব লগা হোৱা নাছিল। আজি আপুনি চাওক যে আজিকালি যিবিলাক এতিয়া শিশু আছে বা যুৱ মানে কিশোৰ আছে, তেওঁলোক বহুতেই কি হয় ইন্ট্ৰভাৰ্ট হয়। মানে তেওঁলোকে নিজৰ মাজতে সোমাই পৰে। তেওঁলোকৰ জগতখন মানে নিজৰ মাজতে আবদ্ধ। তেওঁলোকৰ জগতখনক নিয়ন্ত্ৰণ কৰে ধৰক এই মোবাইল ফোনটোৱে। টাংগুটিটো এটা মানে ক'ব পাৰি যে ক্ৰিকেটৰ এটা মানে পুৰণি সংস্কৰণ। ক্ৰিকেটত বল আৰু বেট থাকে, টাংগুটিত এটা সৰু এই আঙুলিটোৰ সমান দীঘল হ'ব এটা গোটা মাৰি এটুকুৰা থাকে আৰু এচটা বেটৰ নিচিনা বাঁহৰ বনাই লোৱা হয়, তেনেকুৱা থাকে। গাত এটা খানি সেই সৰু টুকুৰাটো এনেকৈ দি তাৰ মূৰটো দিয়াৰ লগে লগে ওপৰলৈ উঠি যায় আৰু বেট চটাই মাৰি দিয়া যায়। যেনেকৈ বলটো ক্ৰিকেটৰ বেটে বলটো মাৰি দিয়া যায়, য'ত পৰেগৈ সেই গাঁতটোৰ পৰা সেই মাৰিডালে মানে সেই বেট শ্বটাৰে হিচাপ কৰা যায় যে কিমান মাৰি মানে বা অন্য ধৰণৰ খেলা ধূলা ফিল্ডত গৈ যিখিনি কৰিব পাৰি সেইখিনি তেওঁলোকে নকৰে। তেওঁলোকে ৰুমতে বহি আন্ধাৰ কোঠাত বহি তেওঁলোকে সেইবোৰ কাম কৰে, কৰি মানসিকভাৱে পংগু হৈছে, শাৰীৰিকভাৱে পংগু হৈছে আৰু তেওঁলোকৰ অমূল্য সময়, এই অধ্যয়নৰ অমূল্য সময়খিনিও নষ্ট। কিন্তু আমাৰ ডিপেণ্ডেঞ্চিটো, আমাৰ নিৰ্ভৰশীলতাটো ইমান বাঢ়ি গৈছে যে 7-12টো মগজেৰে চিন্তা কৰি ক'বলৈ মন নাযায়। আমি কেলকুলেটৰ ধৰিলে 7+5=12। আমি মানে কোনোবা এজন মানুহক মানে পইচা দিব আছে, তেওঁ মানে আমাক 500 টকা এটা দিলে আৰু মই মানে তেওঁৰ পৰা ৰাখিব লাগে মানে 420 টকা আৰু মই তেওঁক 80 টকা ঘূৰাই দিব লাগে। সেই কথাটো আমাৰ মন মগজে চিন্তা কৰিবলৈ যেন সময় নাই। চিধাই কেলকুলেটৰলৈ 500 - 480 420 কিমান দিবলৈ লাগিব, তেতিয়াহে আমি কনভিন্স হওঁ যে সেইটোৱে শুদ্ধ। নমস্কাৰ, মই বিহুৰাজ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এক অন্য ধৰণৰ পডকাষ্ট। আমাৰ অসমত আজিকালি পডকাষ্ট ৰিলেটেড বহুতে ভাল ভাল কণ্টেণ্ট বনাই আছে, গতিকে তেওঁলোকৰ মাজতে ময়ো ভাবিলোঁ এক পডকাষ্টৰ এক নতুন ষ্টাইল, মানে এক ইউনিক ষ্টাইলত এটা পডকাষ্ট কৰিম বুলি। আৰু যিহেতু মই ছবি আঁকো, মোৰ ইউটিউব চেনেলত আপোনালোকে দেখিছে মোৰ ছবিবিলাক, আৰু যিসকলে চোৱা নাই চাব। আৰু মোৰ ইনষ্টাগ্ৰামতো আছে বিহুৰাজ বৰা আৰ্ট হিচাপে, তাতো মই পেইণ্টিংবিলাক মই দেখিব। আৰু মই ভাবিছোঁ মোৰ পডকাষ্টৰ প্ৰতিটো এপিছডত যিজন গেষ্ট থাকিব, সেই গেষ্টজনৰ লগত কথা পতাৰ উপৰিও মই তেখেতৰ এখন লাইভ স্কেটছ কৰিম। ৰেপিড হ'ব, মানে স্পীড হ'ব অলপ, পূৰা ৰিয়েলিষ্টিক নহ'বও পাৰে, কিন্তু মই তেখেতৰ লগত কথা পতাৰ উপৰিও এখন লাইভ স্কেটছ কৰি থাকিম আৰু কথা পতাৰ অন্তত শেষত মই সেইখন তেখেতক উপহাৰ হিচাপে দিম। আৰু মই এই পডকাষ্টৰ এটা বিশেষ নাম দিছোঁ আৰ্টকাষ্ট, আৰ্ট প্লাছ পডকাষ্ট আৰ্টকাষ্ট দিছোঁ, আৰু আৰ্টকাষ্ট অসম। গতিকে আৰ্টকাষ্ট অসমৰ আজিৰ প্ৰথমটো এপিছডলৈ আপোনালোকক বহুত বহুত স্বাগতম জনাইছোঁ। নাজানো কি হয় আৰু কেনেকুৱা হয়, আৰু বহুত কম যোগাৰত মই আৰ্টকাষ্টটো আজি আৰম্ভ কৰিবলৈ লৈছোঁ। পাছলৈ অলপ যোগাৰ কৰিম। মাইক্ৰফোনৰ এতিয়া মোৰ ব্যৱস্থাটো হোৱা নাই, এনেকৈ মোবাইলতে ৰেকৰ্ড কৰিছোঁ। কিমান চাউণ্ড কোৱালিটিটো কিমান ভাল আহিব নাজানো, গতিকে আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ প্ৰথমটো এপিছডত উপস্থিত আছে এজন বিশিষ্ট ব্যক্তি, যিজন পেছাগতভাৱে এজন শিক্ষক, তদুপৰি তেখেত অভিনেতা, সমাজকৰ্মী, তথা তেখেতে ইমান সুন্দৰকৈ বক্তৃতা দিয়ে যে মানুহে শুনি থাকিবলৈকে মন যায়। গতিকে তেখেতক আমি চিনাকি কৰি দিবলৈ লৈছোঁ। আমাৰ মাজত উপস্থিত আছে শ্ৰদ্ধাৰ মনোৰঞ্জন শৰ্মা ছাৰ। পোনপ্ৰথমে আপোনাক আমাৰ আৰ্টকাষ্ট অসমৰ প্ৰথমটো এপিছডলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। যেতিয়া মই প্ৰথম এইটো চিন্তা আহিছিল মোৰ মনলৈ, প্ৰথম আপোনাকে আমন্ত্ৰণ জনাম বুলি ভাবিছিলোঁ আৰু আপোনাক লগত কল কৰিছিলোঁ। তেতিয়া আপুনি চিধা মোক সন্মতি জনাইছিলে যে মই প্ৰথমটো এপিছডত আহিব পাৰিম বুলি, আৰু তাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ। গতিকে ভালে আছে? ঠিকে আছে। তোমাৰ কেনে? ঠিকে আছে। আজিৰ মোৰ প্ৰথমটো প্ৰশ্ন আপোনালৈ, যিহেতু আপুনি পেছাগতভাৱে শিক্ষক, আপুনি সৰুৰ পৰা ভাবিছিলে নে শিক্ষকতাটো কৰিম বুলি, নে আপোনাৰ বেলেগ ইচ্ছাও আছিল? তেনেকুৱা নিৰ্ধাৰিতভাৱে মই ভবা নাছিলোঁ, কিন্তু আমাৰ ঘৰত শিক্ষকতাৰ পৰিৱেশ আছিল। মোৰ মা, মোৰ দেউতা দুয়োগৰাকী শিক্ষক আছিল আৰু সেই সৰুৰ পৰা শিক্ষকৰ ঘৰত শিক্ষকৰ সন্তান হিচাপে ডাঙৰ দীঘল হৈছিলোঁ। আৰু আমাৰ এনেকুৱা স্থানীয় সমাজখনত তেতিয়া বিভিন্ন ধৰণৰ চাকৰি বাকৰি বুলিয়েই হওক বা অন্যান্য ক্ষেত্ৰত হওক, শিক্ষক সমাজখনেই ইয়াৰ গোটেই বৌদ্ধিক মহলটো বুলি ধৰিব পাৰি। গতিকে তেনেকুৱা এটা পৰিৱেশত শিক্ষকৰ প্ৰতি বা এই বৃত্তিটোৰ প্ৰতি মোৰ এটা আকৰ্ষণ নিশ্চয় আছিল, কিন্তু এনেকুৱা কোনো নিৰ্ধাৰিত মই কৰা নাছিলোঁ যে মই শিক্ষকেই হ'ম বা তেনেকুৱা ধৰণৰ কথাও কোনো নাছিল। কিন্তু শিক্ষকৰ এই পেছাটোৰ প্ৰতি মই এটা সৰুৰ পৰা পৰিৱেশ পাইছিলোঁ আৰু তাৰ প্ৰতি মোৰ এটা আকৰ্ষণ আছিল। আপুনি দেখিছেনে নাই নাজানো,
মানে কেইদিনমান আগত এই সময়ত এটা মিম খুব ভাইৰেল হৈছিলে ছ'চিয়েল মিডিয়াত, ফেচবুক হওক ইনষ্টাগ্ৰামত। এজনী মহিলা বা এজন পুৰুষ স্কুটি বা বাইকত পুৰা স্পীডত যায় আৰু সেই ফটো এখন দিয়া থাকে। সেই ফটোখনৰ তলত লিখা থাকে যে সেইগৰাকী মহিলা বা সেইজন পুৰুষ অন্য কোনো নহয়, তেওঁ শিক্ষা সেতু এপত এটেণ্ডেঞ্চ দিবলৈ যোৱা এগৰাকী শিক্ষক বা শিক্ষয়িত্ৰী। সেইটো মই পাইছো নেটত, মই এনে মোবাইল চাই থাকোঁতে তেনেকে পাইছো কিবা এটা মিমৰ নিচিনা তেনেকে দিছে। গতিকে মোৰ প্ৰশ্ন এইটোৱে, মানে শিক্ষা সেতু এপ প্ৰচলনৰ ফলত বৰ্তমান শিক্ষক সমাজৰ মাজত কিবা প্ৰভাৱ পৰিছে নেকি? প্ৰভাৱটো বুলি ক'বলগীয়া বিশেষ একো নাই। যিসকল আচলতে প্ৰকৃতাৰ্থত শিক্ষকতাৰ এই বৃত্তিটো কৰে, তেখেতসকলে যিখিনি আমাৰ এজন শিক্ষক হিচাপে এখন শিক্ষানুষ্ঠানৰ এগৰাকী মানে নিযুক্তিপ্ৰাপ্ত শিক্ষক হিচাপে যিখিনি নীতি নিয়ম মানি চলিব লাগে, সেইবিলাকৰ ভিতৰত এটা অন্যতম হৈছে যে সময়মতে বিদ্যালয়ত উপস্থিতি হোৱা, সময়মতে বিদ্যালয়ৰ পৰা আজৰি হৈ যোৱা, এনেকুৱা কিছুমান নীতি নিয়ম কিছুমান আছে, আগৰ পৰাই আছে। এইখিনি আগতে যেনিবা সেইখিনি কাগজে পত্ৰৰ জৰিয়তে হৈছিল, আৰু এতিয়া বৰ্তমান যিহেতু আধুনিক সময়ত এইটো ডিজিটেলাইজেশ্যনৰ যুগ হৈছে, গতিকে এতিয়া গোটেই ব্যৱস্থাটো চৰকাৰেও এটা ডিজিটেলাইজ ব্যৱস্থা কৰিছিল। তাত আৰু শিক্ষকৰ বিশেষ কিবা অসুবিধা বা তেনেকুৱা কথা নাই। অৱশ্যে কিছুমান কাৰিকৰী অসুবিধা আছে, যেনে ধৰক কোনোবা জেগাত হয়তো নেট ভালকৈ নাপায়, কোনোবাই সময়মতে গ'লেও নাপায়, এনেকুৱা কথা এটা নহয়। আৰু এনেকুৱা কথা এটা নহয় যে কোনোবা এজন শিক্ষক তেওঁ হয়তো আজি প্ৰথম ক্লাছটো নাই, ঘৰৰ পৰা ওলাই আহোঁতে কিবা এটা অসুবিধা হৈছে, বা তেওঁ অহা বাইকখনতে যান্ত্ৰিক বিজুতি ঘটিছে, বা ঘৰৰ পৰিয়ালতো এটা হঠাৎ কিবা এটা আহি পৰিছে যাৰ কাৰণে হয়তো তেওঁৰ আধা ঘণ্টা সময় দেৰি হৈ গৈছে। সেই শিক্ষকজনে হয়তো মানে তেওঁ 11টা বজাতহে ক্লাছ আছে, গতিকে তেওঁ 9:15 পাবহি লাগিছিল, নাপায়, তেওঁ 10:30 পাই গ'ল। তাৰ কাৰণে বিদ্যালয়ৰ কিবা এটা ডাঙৰ ক্ষতি হৈ নাযায়, কাৰণ তেওঁ নিৰ্দিষ্ট ক্লাছটো কৰিব পৰাকৈ সেইখিনি অসুবিধা অতিক্ৰম কৰি আহি পালেহি। আৰু তেনেকুৱাত শিক্ষা সেতু এপ আছে কাৰণে তেওঁক একেবাৰে ধৰি বান্ধি কিবা ৰঙাঘৰত সোমাব এনেকুৱা ধৰণৰ কথা এটা নাই। আচলতে শিক্ষা সেতু এপে এটা এভাৰেজ, এটা গড় হিচাপত চাব পাৰিব, এটা নিয়ন্ত্ৰণ কৰিব পাৰিব, গোটেই পৰিৱেশটো অধ্যয়ন কৰিব পাৰিব যে শিক্ষানুষ্ঠানসমূহত উপস্থিতি কেনেকুৱা ধৰণে হৈছে, নিয়মীয়াকৈ হৈছে নে নাই, পাঠদান নিয়মীয়াকৈ চলিছে নে নাই। আৰু এইটো অকল শিক্ষকৰ বাবে নহয়তো, এইটো গোটেই ছাত্ৰ ছাত্ৰীৰ যিখিনি তথ্য, এই তথ্যখিনি শিক্ষা সেতু এপত অন্তৰ্ভুক্ত হৈ থাকে। আগতে প্ৰতিখন বিদ্যালয়লৈ আপোনাৰ নিৰ্দিষ্ট বিভাগৰ পৰা ভাগে ভাগে আপোনাৰ দিছপুৰৰ পৰা বা জিলা সদৰৰ পৰা আমাৰ বিদ্যালয় প্ৰধানসকললৈ অৰ্ডাৰ আহে যে কিমান শিক্ষক আছে, কিমান পোষ্ট খালী আছে, বা কিমান ছাত্ৰ আছে, কিমান শ্ৰেণীত কিমান ছাত্ৰ আছে, প্ৰাথমিকত কিমান আছে, মাধ্যমিকত কিমান আছে, উচ্চতৰ মাধ্যমিকত কিমান আছে। এই কথাবোৰ সুধি সুধি তেখেতসকলে বিভিন্ন ধৰণৰ মানে লেটাৰ চিঠি পত্ৰ দি সেই তথ্য আহৰণ কৰিব লগা হয়। এতিয়া যিহেতু শিক্ষা সেতু এপত আজিৰ তাৰিখত যদি সুধি দিয়ে, চেণ্ট্ৰেলি যদি তেখেতসকলে দুটা ছুইচ মানে তেখেতসকলে কম্পিউটাৰত যদি দুটা বাটন হেৰি কৰি দিয়ে, তেনে ওলাই যাব যে অসমত বৰ্তমান মাধ্যমিক পৰ্যায়ত কিমান ছাত্ৰ ছাত্ৰী আছে, কোনখন স্কুলত কিমান ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰে, প্ৰাথমিক পৰ্যায়ত কিমান আছে। এই গোটেই তথ্যবোৰ এতিয়া ডিজিটেলাইজ হৈ গৈছে, আৰু শিক্ষা সেতু এপো এই ডিজিটেলাইজেশ্যনৰ এটা অংশহে মাত্ৰ। ই শিক্ষকৰ বিৰুদ্ধে কিবা এটা বিশেষ কিবা এটা বস্তু বুলি ভাবিব নালাগে। আচলতে বৰ্তমান যিটো আমাৰ পুথিগত শিক্ষা আৰু কাৰিকৰী শিক্ষা, এই দুইটা শিক্ষাৰ ভিতৰত আপুনি কোনটো বেছি প্ৰয়োজনীয় বুলি ভাবে, নে দুইটাই প্ৰয়োজন? আপোনাৰ বিশেষ মতামত কি মানে সেইটোৰ ওপৰত? আচলতে দুইটাৰ মাজেদিহে এটা সম্পূৰ্ণ শিক্ষা সম্ভৱ হ'ব পাৰে। পুথিগতভাৱে শিক্ষা আহৰণ কৰিবই লাগিব। বহুত কথা ধৰক আমিতো আৰু জন্মতে জানি নহয়, বা সকলোবোৰ কথা আমি ধৰক দেখি বা কাৰোবাৰ পৰা শুনিয়েইতো আমি জানিব নোৱাৰিম, সম্ভৱপৰ নহয়। গতিকে পুথিৰ অধ্যয়ন, গ্ৰন্থৰ অধ্যয়ন এটা মানে মানৱ জীৱনৰ অতি দৰকাৰী কথা। আৰু সেই গ্ৰন্থ বা যাক আমি কিতাপ বুলি কওঁ ধৰক, সেই অকল পাঠ্যপুথি বুলিয়েই নহয়, পাঠ্যপুথি বা অন্যান্য বিভিন্ন ধৰণৰ গ্ৰন্থ আছে। সেই গোটেইখিনি অধ্যয়ন আমাৰ গোটেই জীৱনটোৱে আচলতে এজন ছাত্ৰৰ নিচিনা। গতিকে আমি গোটেই জীৱনটোৱে বহুত কথা শিকিবলৈ থাকে। এজন ছাত্ৰৰ নিৰ্দিষ্ট বিষয়ৰ নিৰ্দিষ্ট এটা চিলেবাছৰ ওপৰত তেখেতে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত, নিৰ্দিষ্ট বছৰৰ ভিতৰত কিছুমান পঢ়িবৰ কাৰণে নিৰ্ধাৰণ কৰি দিয়ে, সেয়া হৈছে তেখেতসকলৰ পাঠ্যপুথি। তাৰ উপৰিও আৰু আনুষংগিক বিভিন্ন বিষয়ত তেনেকুৱা ধৰণৰ গ্ৰন্থ আছে যিখিনি অধ্যয়ন কৰাৰ প্ৰয়োজন। আৰু তাৰ সমান্তৰালভাৱে অকল যিটো থিয়ৰিটিকেল এছপেক্ট, যিটো আপোনাৰ তাত্ত্বিক দিশ, সেই তাত্ত্বিক দিশটোৰ উপৰিও মানৱ জীৱনৰ বহুত প্ৰায়োগিক দিশ আছে। সেই প্ৰায়োগিক দিশটো যেনেকৈ আপুনি যদি আজি বিজ্ঞানৰ ছাত্ৰ এজনৰ কথা কয়, তেওঁ থিয়ৰিটিকেলি এটা বস্তু শিকিলে, আকৌ তেওঁ লেবৰেটৰী ৰুমত গৈ পেলাই তাৰ ধৰক যিখিনি প্ৰেক্টিকেল কৰে সেইখিনি তেওঁ কৰিলে,
তেওঁ ইটোৰ লগত সিটো সংযোগ কৰিলে, ইটো বস্তুৰ লগত সিটো বস্তুৰ মিশ্ৰণ কৰিলে, তাৰ পৰা সেইটো কি উৎপন্ন হ'ল সেইটো প্ৰমাণ কৰিলে, সেইটো এটা পুথিগত বিষয়বস্তুৰ যিটো পৰীক্ষা নিৰীক্ষা এইটো হয়। ঠিক তেনেকৈ মানৱ জীৱনত যিখিনি জ্ঞান আহৰণ কৰা যায় বা আমাৰ মন মগজুৱে যিবিলাক কথা কয়, আমাক যিখিনি সিদ্ধান্ত দিয়ে, সেইখিনিও বাস্তৱ ৰূপত আমি আমাৰ সমাজখনত, আমাৰ পৰিয়ালটোত, আমাৰ সমাজখনত, আমাৰ ব্যক্তিগত জীৱনত আমি প্ৰায়োগিক ক্ষেত্ৰত সেইখিনি প্ৰয়োগ কৰা উচিত। গতিকে আমি আজি যদি কিবা এটা কথা শিকিছোঁ, এইটো ভাল কথা বুলি ভাবিছোঁ, সেই ভাল কথাটো নিজেও হাতে কামে সেই ভাল কামটো বা ভাল কথাটো আমি প্ৰয়োগ কৰা উচিত। গতিকে আপুনি আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰতেই চাওক বা এজ এ হ'ল মানৱ গোটেই জীৱনটোৰ বিষয়ে চাওক যে ব্যৱহাৰিক আৰু যিটো তাত্ত্বিক, এই দুয়োটা বিষয়ে গোটেই শিক্ষাৰ লগত জড়িত। আমাৰ যি নৱপ্ৰজন্ম, প্ৰত্যাহ্বান বুলি আপুনি কি ভাবে? কিবা কাৰণত আমাৰ বৰ্তমান উঠি অহা প্ৰজন্ম বিপথে পৰিচালিত হৈছে নেকি? প্ৰত্যাহ্বানটো আচলতে বহুতেই আছে আৰু সেইখিনি অতি গভীৰ। প্ৰত্যাহ্বান থাকেই, মানৱ জীৱনটো প্ৰত্যাহ্বানৰ মুখামুখি আমি হ'বই লাগিব, কিন্তু প্ৰত্যাহ্বানবোৰ অতিক্ৰম কৰাটো এটা ডাঙৰ কথা। তো বৰ্তমান যুৱ প্ৰজন্মৰ মাজত যিটো হৈছে যে যিখিনি কথা কোৱা যায়, আমাৰ যুৱ শৃংখলতাৰ কথা কোৱা যায়, তো তাৰ কাৰণে অকল যুৱ সমাজক প্ৰত্যক্ষভাৱে আমি অকল দোষাৰোপ কৰিলেই নহ'ব। তাৰ কাৰণে আমাৰ সমাজ ব্যৱস্থাটো আছে, তাৰ কাৰণে আমাৰ যিখিনি পৰিৱৰ্তন হৈছে, আমাৰ মূল্যবোধৰ পৰিৱৰ্তন হৈছে, সেই মূল্যবোধৰ পৰিৱৰ্তনো তাৰ কাৰণে জগৰীয়া আছে। গতিকে বহুবিলাক দিশ আচলতে ইয়াৰ লগত জড়িত হৈ আছে। কিন্তু আজিৰ তাৰিখত প্ৰত্যাহ্বান হ'ল যে এজন শাৰীৰিকভাৱে, মানসিকভাৱে, আধ্যাত্মিকভাৱে সুস্থ সবল ব্যক্তি হিচাপে নিজক গঢ়াৰ ক্ষেত্ৰত আজিৰ যুৱ প্ৰজন্মই কিন্তু বহুখিনি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছে। কাৰণ আমাৰ যিখিনি নিজা সংস্কৃতি, নিজা পৰম্পৰা আৰু নিজা যিখিনি আমাৰ মূল্যবোধ আছে, এই মূল্যবোধখিনিক চেৰাই অন্যান্য কিছুমান বিজতৰীয়া সংস্কৃতি, বিজতৰীয়া পৰম্পৰাই আমাৰ সমাজখনক কিন্তু যথেষ্ট পৰিমাণে ইয়াত গ্ৰাস কৰি আছে। আৰু বহুত আজিৰ তাৰিখত জন্ম হোৱা শিশুৱে, আমিবোৰ যেতিয়া জন্ম হৈছিলোঁ বা আমাৰ যিসকল জ্যেষ্ঠ আছিলে তেখেতসকলে জন্ম হোৱাৰ দিনবিলাকত এনেকুৱা কিন্তু পৰিৱেশবোৰ তেখেতসকলে দেখা নাছিল। আজি আপুনি চাওক যে আজি জন্ম হৈ তেওঁলোকে হয় বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ উন্নতি দেখিছে, কিন্তু বহু ক্ষেত্ৰত এনেকুৱা মূল্যবোধহীনতাৰ এটা সামাজিক ব্যৱস্থাও তেখেতসকলে দেখা পাইছে। আজি যেনেকৈ ধৰক কনিষ্ঠসকলে জ্যেষ্ঠসকলক যিটো শ্ৰদ্ধা ভক্তি কৰাৰ যিটো এইটো এটা জাষ্ট আনুষ্ঠানিকতা আছিলে, সেইটো আগতে এটা চিৰাচৰিত এটা ব্যৱস্থা আছিল, সেইটো আমাক বেলেগকৈ শিকাব লগা হোৱা নাছিল। আজি আপুনি চাওক যে আজিকালি যিবিলাক এতিয়া শিশু আছে বা যুৱ মানে কিশোৰ আছে, তেওঁলোক বহুতেই কি হয় ইন্ট্ৰভাৰ্ট হয়, মানে তেওঁলোকে নিজৰ মাজতে সোমাই পৰে, তেওঁলোকৰ জগতখন মানে নিজৰ মাজতে আবদ্ধ, তেওঁলোকৰ জগতখনক নিয়ন্ত্ৰণ কৰে ধৰক এই মোবাইল ফোনটো, এই নেট, মোবাইল ফোন, লেপটপ, এইবিলাকে তেওঁলোকৰ গোটেই জীৱনৰ বেছিভাগ সময় এই তেওঁলোকৰ লৈ লয় আৰু তাৰ মাজতেই তেওঁলোকৰ জীৱনৰ অনুশীলনটো তেওঁলোকে কৰে। কিন্তু আমাৰ বিলাক বা আমাৰ যিসকল জ্যেষ্ঠ আছিল তেওঁলোকৰ জীৱনৰ অনুশীলন কিন্তু এই জ্যেষ্ঠ তেখেতসকলৰ যিসকল জ্যেষ্ঠ আছিল সেইসকলৰ আঙুলিত ধৰি জীৱনৰ অনুশীলন হৈছিল। পথাৰত জীৱনৰ অনুশীলন হৈছিল, ঘৰৰ বাৰীত জীৱনৰ অনুশীলন হৈছিল, নদীপৰীয়া যিবিলাক সমাজ আছে তাৰ নদীৰ পাৰত, নদীৰ পানীৰ লগত, নদীৰ সংস্কৃতিৰ লগত তাৰ জীৱনৰ অনুশীলন হৈছিল, গাঁৱৰ আম কঁঠাল জাম এইবিলাকৰ লগত জীৱনৰ অনুশীলন হৈছিল, গৰু ছাগলী ইত্যাদি খেতি বাতি ইত্যাদিৰ লগত জীৱনৰ অনুশীলন হৈছিল। এই টেঙা বল খেলা, এই টেঙা বল খেলা বা এই টাংগুটি খেলা এইবিলাকৰ লগত জীৱনৰ অনুশীলন হৈছিল। টাংগুটিটো বাৰু আমিও পোৱা নাছিলো। এই টাংগুটিটো এটা মানে ক'ব পাৰি যে ক্ৰিকেটৰ এটা মানে পুৰণি সংস্কৰণ। ক্ৰিকেটত বল আৰু বেট থাকে, টাংগুটিত এটা সৰু এই আঙুলিটোৰ সমান দীঘল হ'ব এটা দুটা মাৰি এটুকুৰা থাকে আৰু এচটা বেটৰ নিচিনা বাঁহৰ বনাই লোৱা হয়, তেনেকুৱা থাকে। গাত এটা খানি সেই সৰু টুকুৰাটো এনেকৈ দি তাৰ মূৰটো দিয়াৰ লগে লগে ওপৰলৈ দি যায় আৰু বেট চটাই মাৰি দিয়া যায়, যেনেকৈ বলটো ক্ৰিকেটৰ বেটেৰে বলটো মাৰি দিয়া যায়, য'ত পৰেগৈ সেই গাঁতটোৰ পৰা সেই মাৰি ডালে মানে সেই বেট চটাৰে হিচাপ কৰা যায় যে কিমান মাৰি মানে সেইটো ৰান টাইপ হয়। আপুনি খেলিছিলে? খেলিছিলো। কিমান মান সময় পৰা নাইকিয়া হৈ গ'ল বাৰু সেইটো? আমিতো তেতিয়া ধৰক আমাৰ মনত আছে, মই যেতিয়া
80 দশকত সেইটো আছিল 80 দশকত এইটো আছিল আমি 80 দশকত সেইখিনি খেলিছোঁ সেইখিনি মোৰ মনত আছে গতিকে তেনেকুৱা আছিল বস্তুবিলাক এতিয়া কি হৈছে এই গোটেই বস্তুবোৰ কি হৈছে আপোনাৰ মই যে ক'লো মোবাইল ফোনৰ কথা এতিয়াতো চব গেমিং হৈ গৈছে আৰু এই গেমিঙৰ লগত এতিয়া সৰু সৰু বাচ্চাই মানুহৰ লগত কথা পাতিব নোখোজে এতিয়া সকলোৱে গেমক লৈ ব্যস্ত গেম খেলে আৰু এনেকুৱা আপোনালোকে নিশ্চয় এতিয়া বিভিন্ন ধৰণৰ সংবাদ মাধ্যম বা বিভিন্ন ধৰণৰ আমাৰ ছ'চিয়েল মিডিয়াৰ যোগে আপোনালোকে বিভিন্ন ধৰণৰ খা খবৰ পাই আছে যে বহুতৰ এইটো এটা মেণ্টেল মানে এডিকশ্যন হৈ গৈছে যাৰ ফলত আজিকালি কিছুমান অতি ভয়ানক খেল কিছুমান এপ এতিয়া ডেভেলপমেণ্ট কৰিছে এইবোৰ পইচা ঘটাৰ কাৰণে কৰি আছে আৰু মই ফিল কৰোঁ আচলতে চৰকাৰে এইবিলাকৰ ওপৰত আমাৰ এটা আইনী ব্যৱস্থা হ'ব লাগে আজি মই শুনা পাইছোঁ যে এনেকৈ পাবজি বুলি এটা বোলে ভয়ানক হেৰি আছে তাৰো এতিয়া নতুন সংস্কৰণো হৈছে এইবিলাকত বহুত মানে কি মাৰ পিট গুলীওৱা হত্যা কৰা এখন জানে একদম যুদ্ধৰ বিভীষিকা এটা সৃষ্টি কৰা যায় আৰু যাৰ কাৰণে মানে এজন তেনেকুৱা এজন শিশুৱে ৰাতি 12টা 1টালৈকে সেইটো খেলি সময় কেনেকৈ গৈছে তেওঁ গম নাপায় আৰু ৰাতি যিখন টোপনি যায় তাতো বোলে মাৰ ধৰ মানে ফায়াৰ এনেকৈ চিঞৰে গতিকে এটা মানসিক বিকৃতিৰ ফালে গৈ আছে তেনেকুৱা ধৰণৰ গেমবিলাকৰ মাজত এটা মানসিক বিকৃতিলৈ গুচি গৈছে গতিকে এই বস্তুটো ৰোধ কৰিবৰ কাৰণে কেৱল মানে এটা অৰ্থ কৰি উপাৰ্জন কৰিবৰ কাৰণে কিছুমান কোম্পানীয়ে এইবিলাক ডেভেলপ কৰিছে এইবিলাক এটা ছফ্টৱেৰ আচলতে এইবিলাক ডেভেলপ কৰি মাৰ্কেটত এৰি দিছে তাৰ পৰা কোটি কোটি টকা ইনকাম হৈছে আৰু আমাৰ কিন্তু উঠি অহা প্ৰজন্মৰ এনেকুৱাবিলাকৰ বহুত কিন্তু জীৱন ধ্বংস হৈছে কাৰণ এই সময়ত তেওঁলোকে যিখিনি আহাৰ পাব লাগে মানসিক খাদ্য যিখিনি পাব লাগে এই মানসিক খাদ্যখিনিৰ কাৰণে বঞ্চিত হৈছে আৰু তাৰ কাৰণে এতিয়া কি হৈছে বহুতৰ মাজত এটা হিংসুক প্ৰবৃত্তি জাগি উঠিছে গতিকে তাতেই যেতিয়া খালি মাৰ ধৰ ফায়াৰ এই গুলীওৱা হত্যা কৰা বন ফেকা এনেকুৱা ধৰণৰ যেতিয়া দৃশ্যবিলাক তেওঁলোকে অহৰহ তাত ইনভলভ হৈ থাকে তাত জড়িত হৈ থাকে তাৰপিছত আৰু তেওঁলোকে মানে বাহিৰত মামা পেহা বৰ্তা জেঠাই এইসকলৰ লগত ধুনীয়াকৈ বহি এষাৰ কথা পতা তাহানি আমি গুৰিয়াই সাধু শুনাৰ দিনৰ সেই সাধুৰ যিটো মজা লোৱা সেইবিলাক তেওঁলোকে আজিকালি নোপোৱা হৈ গৈছে গতিকে এই ক্ষেত্ৰতো মই ভাবোঁ আচলতে একদম এইটো এটা আইনগতভাৱে ইয়াক প্ৰতিৰোধ হ'ব লাগে যাতে শিশুৰ মন মানসিকতা বিকৃত কৰিব পৰা তেনেকুৱা ধৰণৰ যিবিলাক কমাৰ্চিয়েলি যিবিলাক এপ চলি আছে বা গেম চলি আছে এইবোৰ আচলতে বেন হ'ব লাগে এইটো আমাৰ ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থত আচলতে বেন হ'ব লাগে মোৰ চিনা জনা মানুহৰ মাজত মই দেখিছোঁ তেনেকুৱা উঠি অহা আমাৰ ছাত্ৰ উঠি অহা প্ৰজন্মই সেই তেনেকুৱা ধৰণৰ খেলবোৰ খেলি তেওঁলোকৰ যিসময়ত অধ্যয়ন কৰিব লাগে যিখনে তেওঁলোকে শাৰীৰিক উৎকৰ্ষৰ কাৰণে গৈ পেলাই ধৰক ফুটবল খেলিব লাগে বা আজিকালি ক্ৰিকেটো খেলে বা অন্য ধৰণৰ খেলা ধূলা ফিল্ডত গৈ যিখিনি কৰিব পাৰি সেইখিনি তেওঁলোকে নকৰে তেওঁলোকে ৰুমতে বহি আন্ধাৰ কোঠাত বহি তেওঁলোকে সেইবোৰ কাম কৰে কৰি মানসিকভাৱে পংগু হৈছে শাৰীৰিকভাৱে পংগু হৈছে আৰু তেওঁলোকৰ অমূল্য সময় এই অধ্যয়নৰ অমূল্য সময়খিনি নষ্ট হৈছে মই মোবাইল ফোন ৰিলেটেড এটা কুৱেশ্যন আপোনালৈ থৈছিলে কিন্তু ইয়াতে সোমাই গ'ল যে মোবাইল ফোন ব্যৱহাৰৰ ফলত বৰ্তমান ল'ৰা ছোৱালীৰ মাজত কিবা লাভ আৰু লোকচান হৈছে নেকি সেইটো কুৱেশ্যনৰ এনচাৰটো প্ৰায় ইয়াতে সোমাইছে কিন্তু কিছুমান ক্ষেত্ৰতো লাভো হোৱা দেখা যায় কিছুমান মোবাইল ফোনৰ ব্যৱহাৰ কৰি বিভিন্ন কথা শিকিব পাৰিছে লাভটো আছে তো কোৱা যদি যায় সকলোৰে যিটো সীমাবদ্ধতা সেই সীমাবদ্ধতাটো যেতিয়া অতিক্ৰম কৰে তেতিয়াই লোকচান আৰম্ভ হয় আজি গাখীৰ অমৃত তুল্য তো গাখীৰ এজন মানুহে এতিয়া এটা দিনত কিমান খাব তাৰো এটা হিচাপ থাকিব এইটো নহয় যে গাখীৰেই মানে খাই আছো দিনটো এনেকুৱাটো কেতিয়া হ'ব নহয় তেতিয়া তেওঁ নিশ্চয় বেমাৰ হ'ব তেওঁৰ বিভিন্ন ধৰণৰ পাকস্থলীৰ ৰোগ হ'ব বিভিন্ন ধৰণৰ সমস্যাত তেওঁ ভুগিব গতিকে মোবাইল ফোনৰ বহুত ভাল দিশ আছে বা আমাৰ যিটো নেটৱৰ্কৰ যোগেদি আমি যিমানবিলাক আজি তথ্য আমি আহৰণ কৰিব পাৰোঁ জ্ঞান আহৰণ কৰিব পাৰোঁ বা বিভিন্ন বস্তু আমি চাব পাৰোঁ চাক্ষুষভাৱে আমি চাই বুজিব পাৰোঁ এইখিনি বহুত বহুত মানে ইয়াৰ উপকাৰ আছে কিন্তু কথা হ'ল কি আমাৰ মনটো বা আমাৰ উঠি অহা প্ৰজন্ম বা আমাৰ যিখন চেমনীয়া যাক আমি চেঙেলীয়া বুলি কওঁ চেঙেলীয়া মন এই চেঙেলীয়া মন অৱস্থাত তেওঁলোকে কি অৰ্থত ব্যৱহাৰ কৰিছে সেইটো কিন্তু এটা পৰিয়ালৰ তৰফৰ পৰা পিতৃ মাতৃৰ তৰফৰ পৰা হওক বা শিক্ষক সমাজৰ ফালৰ পৰা হওক বা তেওঁলোকৰ জ্যেষ্ঠসকলৰ দ্বাৰা হওক তাৰ এটা মনিটৰিং কৰি থকাৰ দৰকাৰ আছে আৰু এইটোও হ'ব নালাগে যে কমপ্লিটলি সম্পূৰ্ণৰূপে মানে মোবাইল ডিপেণ্ডেণ্ট মই এটা সৰু উদাহৰণ দিছোঁ মোবাইলৰ আগত আমাৰ তেনেকুৱা ধৰণৰ এটা মানে হেৰি আমাৰ বিভিন্ন ব্যৱহাৰ কৰা এটা ডিভাইচ আছে কেলকুলেটৰ আগতে কি আছিলে যে সৰুৰ পৰা আমি মানে একদম চিটিকণিৰ আগত মাৰ খাই আমি মানে গোটেই নেওতাবোৰ মুখস্থ কৰিব লগা হৈছে
একেবাৰে 1 2 3 4 মানে এই সংখ্যা চিনি পোৱাৰ পৰা যোগ নেওতা মানে দ্বীপ নেওতা পূৰণ নেওতা হৰণ নেওতা এই মানে এইবিলাক চব মুখস্থ কৰিব লগা আছিল আৰু বিভিন্ন শ্ৰেণীত আমি প্ৰাইমেৰী পৰ্যায়ত সেইখিনি মুখস্থ কৰি অনৰ্গল কৰি আমি সেইখিনি দিব পৰা হ'ব লাগিছিল আৰু নহ'লে আমাক যথেষ্ট পৰিমাণে আমাৰ ছাৰ বাইদেউসকলে সেইকাৰণে যথেষ্ট হেৰি দিছিল এতিয়া সেইকাৰণে আজিৰ তাৰিখত কি হ'ল আপুনি ধৰক এনেকুৱা যেতিয়া আমাৰ কেলকুলেটৰ ওলাই গ'ল আজিকালি মোবাইলটো কেলকুলেটৰ আছে আগতে মোবাইল ওলোৱাৰ আগতে কেলকুলেটৰ এটা ডিভাইচ হিচাপে ব্যৱহাৰ হৈছিলে কেলকুলেটৰ বহুত দৰকাৰ আছে বিভিন্ন ধৰণৰ তেনেকুৱা জটিল অংক আছে আমি পটকে তাত কৰি পেলাই তাৰ উত্তৰটো উলিয়াব পাৰোঁ কিন্তু আমাৰ ডিপেণ্ডেঞ্চিটো আমাৰ নিৰ্ভৰশীলতাটো ইমান বাঢ়ি গৈছে যে 7 বছৰ 12টো মগজেৰে চিন্তা কৰি ক'বলৈ মন নাযায় আমি কেলকুলেটৰ দিলে 7 যোগ 7 + 5 = 12 আমি মানে কোনোবা এজন মানুহক মানে পইচা দিব আছে তেওঁ মানে আমাক 500 টকা এটা দিলে আৰু মই মানে তেওঁৰ পৰা ৰাখিব লাগে মানে 420 টকা আৰু মই তেওঁ 80 টকা ঘূৰাই দিব লাগে সেই কথাটো আমাৰ মন মগজে চিন্তা কৰিবলৈ যেন সময় নাই চিধাই কেলকুলেটৰলে 500 - 480 420 বান্ধিবলৈ লাগে তেতিয়াহে আমি কনভিন্স হওঁ যে সেইটোৱে শুদ্ধ কিন্তু আমি যে মগজটোৱে আমাৰ এটা কেলকুলেটৰতকৈ এটা ছুপাৰ পাৱাৰ আমাৰ আছে সেই বস্তুটো আমাৰ ওপৰত আমাৰ ফেইল হৈ গৈছে গতিকে আমাৰ যিটো ডিপেণ্ডেঞ্চি গতিকে এইটো ভাল এইখিনি বহুত হেৰি আছে কিন্তু ডিপেণ্ডেণ্ট এনেকুৱা হৈ যাব নালাগে সৰু সৰু কথাত যদি আমি ডিপেণ্ড কৰি দিওঁ সৰু সৰু কথাত আমি তেনেকুৱা ডিপেণ্ডেঞ্চিটো আমাৰ আনিব নালাগে সেইটো এটা সেই মোবাইলৰ এইটো এটা বেয়া ইম্পেক্ট আছে সৰু সৰু কথাটো আমি ধৰা সৰু সৰু কথাটো আমি নিজে অকণমান চিন্তা কৰি ৰাখিব লাগে আজি এজন ধৰক হেৰিৰ ওপৰত যেনিবা এটা টোকা লিখিব লগা হ'ল হেৰি লিখিব লগা হ'ল চিধাই তাতে মাৰি পেলাই গুগলত চাৰ্চ কৰি পেলাই বা ইউটিউবত চাৰ্চ কৰি ডাইৰেক্ট তাৰ পৰা চাই পাতি পেলাই লিখি দিয়াতকৈ অকণমান যদি আমি তাৰ পৰাও মিছাও লাগিলে গুগলত কি কি দিছে বা কোনোবাই ভিডিঅ' বনাই কি কি দিছে সেইখিনিও আমি অধ্যয়ন কৰোঁ আৰু টেক্সট বুক হিচাপে আমি হাৰ্ড কপি যিখিনি আমি পাওঁ উপলব্ধ কিতাপ পাওঁ সেইখিনিও আমি পঢ়োঁ পঢ়ি পেলাই আমি ৰচনা এখন লিখিব লাগে বা টোকা এটা লিখিব লাগে কোনোবা এজন ব্যক্তিৰ ওপৰত বা কোনোবা এটা বিষয়বস্তুৰ ওপৰত তেতিয়া আমি সেইখিনি তেনেকৈও লিখিব পাৰোঁ তেতিয়া আমাৰ কি হয় মগজৰ বিকাশটো বা মগজৰ যিটো এক্টিভিটি আমাৰ ব্ৰেইনৰ এক্টিভিটিটো সেইটো ভাল হয় সেইটো বাঢ়ে গতিকে এনেকুৱা ধৰণৰ মোবাইল ফোনৰ বহুত উপকাৰ আছে সেই উপকাৰখিনি আমি ল'ব জানিব লাগিব তাৰ সীমাবদ্ধতাখিনি যাব লাগিব আমি কোন সীমাৰ বাহিৰত সেই মোবাইলৰ ব্যৱহাৰ কৰিব নালাগিব সেইখিনিও আমি বুজি পাব লাগিব যিহেতু আপুনি সুন্দৰ অভিনয় কৰে নাটক কৰে ৰাসো কৰিছে মই যেতিয়া বুজি হোৱাৰ পৰা আপোনাক দেখি আহিছোঁ ইমান ধুনীয়াকৈ আপুনি ডাইৰেকশ্যন দিয়ে শিকায় গতিকে এই নাটক আৰু অভিনয়ৰ লগত যে জড়িত আপুনি আগৰ পৰা ভাবিছিল নেকি তেনেকুৱা দিশত যাবলৈ বা কিবা ইচ্ছা আছিল নেকি আচলতে নাটক মোৰ এক ভাল পোৱা বিষয় এক ভাল পোৱা বস্তু মই যেতিয়া সৰু আছিলোঁ তেতিয়া স্কুল পৰ্যায়ত আছিলোঁ তেতিয়া স্কুলত কি হয় আৰু আমাৰ এটা বৰ ডাঙৰ আমি সা সুবিধা তেতিয়া নাপাওঁ তো সামান্য সা সুবিধাৰ মাজেদি এই ডেস্কবোৰ জোৰাই আমি ষ্টেজ পাতোঁ পাতি তাতে আমি বছৰেকত এবাৰ মানে একাংকিকা প্ৰতিযোগিতা এনেকৈ নাটক কৰোঁ এতিয়া ইয়াতে আমাৰ যিখন জ্যেষ্ঠ ছাত্ৰ আছিলে ক্লাছ ৱাইজ আমাৰ এখন নাটক হয় আমিও সেই দিনত কৰিছিলোঁ তেনেকৈ আমি কৰিলোঁ কৰি পেলাই তেতিয়া কৰি ভাল লাগে নাটক চাই ভাল লাগে আৰু সৰুৰ পৰা মানে কি হয় কাহিনীৰ প্ৰতি এটা আগ্ৰহ আছিল কাহিনী শুনো কাহিনীৰ কিতাপ পঢ়োঁ আৰু আমাৰ আইতাহঁতক আমি পাইছিলোঁ তো আইতা যদিও আইতা মোৰ ঘৰতে নাছিল আমি অকণমান আঁতৰি আছিলোঁ বেলেগ ফালে তো আমাৰ আইতাহঁতৰ ঘৰত যেতিয়া যাওঁ মানে আইতাৰ লগত শুব লাগিব আইতাৰ পৰা কাহিনী শুনিব লাগিব এই বস্তুবোৰে মানসপটত যথেষ্ট সেই সময়ত ক্ৰিয়া কৰিছিল আৰু সেইকাৰণে সেই চৰিত্ৰবিলাক মনলৈ আহে এইটো চৰিত্ৰ কেনেকুৱা হ'ব বা এইটো ৰজা আছিল বা এইটো ভূত আছিল বা এইটো এনেকুৱা আছিল এই বস্তুবোৰ মনলৈ আহি কেনেকুৱা হ'ব তাৰ এটা ধাৰণা আহে লাহে লাহে এইবিলাক মানে এটা অভিনয়ৰ প্ৰতি এটা আগ্ৰহ হৈছিল আৰু স্কুলীয়া জীৱনত সেইখিনি কৰিছিলোঁ কৰাৰ পাছত যেতিয়া উচ্চ মাধ্যমিক পৰীক্ষা আমি দিলোঁ সেই সময়ছোৱাত আমি প্ৰায় 1-1.5 মাহ কাল আমি তেতিয়া এটা পৰীক্ষা ফাইনেল দিয়াৰ পাছত SSLC পৰীক্ষাৰ ফাইনেল দিয়াৰ পাছত আমি এটা মানে ফ্ৰী টাইম এটা পাইছিলোঁ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট ওলাই হায়াৰ ছেকেণ্ডেৰী এডমিশ্যন হোৱাৰ কাৰণে সেই সময়ত মানে আমাৰ এটা সৌভাগ্য সেই সময়ত এটা খবৰ পাই গ'লোঁ যে আমাৰ স্থানীয়ভাৱে বিহপুৰীয়াত এটা আগশাৰীৰ নাট্য অনুষ্ঠান আছে সন্মিলিত নাট্য সমাজ বিহপুৰীয়া যোগ বৰুৱা স্মৃতি ভৱন আছে মানে এটা হল আছে তো তাতে এখন নাটকৰ কৰ্মশালা হ'ব বুলি খবৰ পালোঁ আৰু খবৰ পাই সেই কৰ্মশালাখনত অংশগ্ৰহণ কৰিবৰ কাৰণে গ'লোঁ
তেতিয়া আৰু চাইকেল লৈ যোৱা আৰু তো গ'লোঁ, তাতে নাম ভৰ্তি কৰিলোঁ। নাম ভৰ্তি কৰি তাতে সেই সময়ত আমাৰ মুখ্য প্ৰশিক্ষক আছিল অসমৰ নাট্য জগতৰ এগৰাকী আগশাৰীৰ শিল্পী, নাট্যকাৰ, নিৰ্দেশক আমাৰ ৰফিকুল হুছেইন ডাঙৰীয়া। ৰফিকুল হুছেইন ডাঙৰীয়াৰ নেতৃত্বত আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আহিছিল তালৈ, আৰু তেখেতসকলে আমাক ভালেখিনি সেই সময়ত নাটকৰ বিষয়ে নাটকৰ অ আ ক খৰ পৰা আৰম্ভ কৰি এটা আমাক যথেষ্টখিনি তেখেত দিছিল। মোৰ মনত পৰে সেই একেটা কৰ্মশালাতে আমাৰ লগত আছিল বৰ্তমান অসমৰ ভ্ৰাম্যমান নাট্য জগতৰ এজন আগশাৰীৰ অভিনেতা আমাৰ মৃদুল ভূঞা। মৃদুল ভূঞা আমাৰ ইয়াৰ স্থানীয় বিহপুৰীয়াৰ হয়, লেটেকুপুখুৰী। তেওঁ আমাৰ লগত একেলগে তেতিয়া সেই একেটা কৰ্মশালাত আমি কৰ্মশালা কৰিছিলোঁ, মোৰ মনত আছে তেতিয়া। আৰু কেনেকুৱাকৈ ভালে কেইগৰাকী আমাৰ সেই সময়ৰ বিহপুৰীয়াৰ স্থানীয় বা আশে পাশে অঞ্চলবিলাকৰ গাঁৱৰ পৰা তেনেকৈ ভালেখিনি নাটকৰ প্ৰতি আগ্ৰহী ছাত্ৰ ছাত্ৰী আহিছিল, আৰু আমি কৰ্মশালাটো বৰ সুন্দৰকৈ কৰিছিলোঁ। আৰু কৰ্মশালাটোৰ অন্তত আমি দৈৱকী বুলি এখন নাটক আমাৰ ৰফিকুল হুছেইন দেৱে ৰচনা কৰা, তেখেতৰ নিৰ্দেশনাত আমি কৰ্মশালাৰ মানে যিটো সামৰণি অনুষ্ঠান সেইদিনাখন আমি তাত সেইটো উপস্থাপন কৰিছিলোঁ, পৰিৱেশন হৈছিল সেই নাটকখন। মই তাত এটা ৰোল কৰিছিলোঁ। সেইখিনি আছিল মানে নাটকৰ ক্ষেত্ৰত পোৱা প্ৰথম এটা আৰম্ভণি আৰু এটা প্ৰথম আদিপাঠ। তাৰপিছত মেট্ৰিকৰ ৰিজাল্ট দিলে, SSLC ৰিজাল্ট দিলে, তাৰ পৰা আমি পঢ়িবলৈ বাহিৰত মই যোৰহাট JB কলেজত গুচি গ'লোঁ। তাতে পঢ়িলোঁ। পঢ়োঁতে তাতেও আমি মানে সেই 2টা বছৰ তাত আছিলোঁ। তেতিয়াও আমি 2-এখন নাটক তাতে কলেজত কৰিবলৈ তেতিয়া সুবিধা পাইছিলোঁ। আৰু তাৰ পাছতে সেই অৱস্থাতে অৱশ্যে মই তাতে তাৰ্কিক হিচাপেও এজন নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে আৰু আবৃত্তিৰ ক্ষেত্ৰতো মই নিজক মানে তাত জড়িত কৰিবৰ কাৰণে সেই সময়ৰ পৰা এটা সুযোগ লাভ কৰিছিলোঁ। আৰু তাৰ পৰৱৰ্তী সময়ত কটন কলেজত গৈছিলোঁ। তো কটন কলেজত গৈ 3টা বছৰ মই যেতিয়া ডিগ্ৰী পঢ়ি আছিলোঁ তেতিয়া 3টা বছৰ আমি নাটকৰ লগত অভিনয়ৰ লগত আমি জড়িত হৈ গৈছিলোঁ, সাংস্কৃতিক দিশবিলাকৰ লগত আমি জড়িত হৈ পৰিছিলোঁ। কলেজৰ ফালৰ পৰা বিভিন্ন ঠাইত আমি যেনেকুৱা ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী কৰিবলৈ গ'লে সেইটো দলত ময়ো অন্তৰ্ভুক্ত হৈ আছিলোঁ। আমি তেনেকৈ গৈছিলোঁ। এইখিনি এটা আমাৰ এটা প্লেটফৰ্ম এটা আমি তেতিয়া পাইছিলোঁ। সেই প্লেটফৰ্মটো পাইছিলোঁ, পাই তাৰ প্ৰতি আৰু আগ্ৰহ বাঢ়িছিল। কটনত থাকোঁতে তেতিয়া মই JB কলেজ আৰু কটন কলেজ এই 2টা সময়ত যেতিয়া মই আছিলোঁ তেতিয়া তাৰ্কিক হিচাপেও মই অংশগ্ৰহণ কৰিছিলোঁ, আৰু কেইবাবাৰো কলেজক প্ৰতিনিধিত্ব কৰি মই অসমৰ বিভিন্ন স্থানত সদৌ অসম ভিত্তিত আৰু উত্তৰ পূৰ্বাঞ্চল ভিত্তিত তৰ্ক প্ৰতিযোগিতা এইবিলাকো মই কৰিছিলোঁ। আমি কেইবাটাও পুৰস্কাৰ বুটলিবলৈও আমাৰ কটন কলেজৰ দল আৰু JB কলেজৰ দল তেতিয়া সক্ষম হৈছিলোঁ। গতিকে এইখিনি এটা আগবাঢ়িছিলোঁ। লাহে লাহে কবিতা আবৃত্তিৰ প্ৰতি মন ভাল খাইছিল, আবৃত্তিও কৰিবলৈ যত্ন কৰিছিলোঁ, বেলেগক চাই বেলেগক শুনি বা কবিতাৰ অৰ্থ বুজি তেনেকৈ যত্ন কৰিছিলোঁ। বহুত ভাল ভাল আবৃত্তিকাৰ তেনেকৈ তেখেতসকলক পাইছিলোঁ। গতিকে এইটো এটা প্লেটফৰ্ম এটা লাহে লাহে পাই গ'লোঁ। যেতিয়া ইয়াৰ পৰা ওলাই গ'লোঁ, ইয়াতে মুকলি এটা হৈছিল, আৰু তাৰ পৰা ওলাই গ'লোঁ। তাৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া স্নাতকোত্তৰ পৰ্যায়ত পঢ়িবলৈ বুলি মই পুনে ইউনিভাৰ্চিটিলৈ গ'লোঁ। পুনে ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতে এতিয়া মোৰে এটা সৌভাগ্য, হয়তো এইটো ক্ষেত্ৰত মই এটা হেৰি থকাৰ কাৰণে পুনেত আছে আপোনাৰ FTI ফিল্ম ট্ৰেইনিং ইনষ্টিটিউট, ফিল্ম ট্ৰেইনিং ইনষ্টিটিউট অফ ইণ্ডিয়া। তো তাতে আমাৰ ফিল্ম বনোৱাসকল, ডাইৰেক্টৰ, তাৰ কেমেৰামেন, চাউণ্ড ইঞ্জিনিয়াৰ, বিভিন্ন বিভাগৰ এখন ফিল্ম বনাবলৈ যিমানবোৰ বিভাগ থাকে সেই বিভাগৰ তাতে কোৰ্চ হয়। এই কোৰ্চবিলাকত তাতে বিভিন্নজনে পঢ়ে। তো তেতিয়া তাৰে মোৰ কেইজনমান ছিনিয়ৰ দাদাৰ লগত চিনাকি হৈছিল, আৰু সেই সূত্ৰে মই তেখেতসকলৰ তাত যাওঁ আৰু তেখেতসকলৰ হোষ্টেলতো থাকোঁ। থাকি মেলি তেখেতসকলৰ কি আছে, এটা নিজা মানে সেইদিনত এটা চিনেমা চোৱা এটা তেওঁলোকৰ হল আছে। সেই হলটোত যেনেকৈ বাহিৰত থকা আমাৰ যিবিলাক কমাৰ্চিয়েল চিনেমা এইবিলাকৰ নিচিনা নহয়, তাত তেওঁলোকে বহুত কিছুমান একদম ক্লাছিক মুভি আৰু যিবিলাক মানে বিদেশৰ যিবিলাকৰ ভাষা আমি বুজি নাপাওঁ তাত প্ৰদৰ্শন হৈছিল তেওঁলোকৰ এটা প্ৰেক্টিকেল ৱৰ্ক হিচাপে। আৰু তেওঁলোকে এইবিলাক চাব লাগিছিল, তাৰ ওপৰত তেওঁলোকে মানে এনালিচিছ দিব লাগিছিল। তেওঁলোকৰ প্ৰফেচাৰবিলাক যিসকল আছিল তেওঁলোকৰ দিব লাগিছিল। ময়ো সেই সুযোগতে, সেই দাদাহঁতৰ সুযোগতে মই সেই ছাত্ৰবিলাকৰ লগত গৈ তেনেকৈও কেইবাখনো মই মানে ফিল্ম তাতে চোৱাৰ সৌভাগ্য হৈছিল। আৰু তেতিয়া দেখিছিলোঁ যে অভিনয় জগতৰ যিটো এটা বিশাল মানে হেৰি, সেই বস্তুটো দেখিছিলোঁ।
কিছুমান ক'ৰবাৰ মানে একদম ধৰক আফ্ৰিকান বা বেলেগ বেলেগ ঠাই পৃথিৱীৰ বেলেগ বেলেগ জেগাৰ কিছুমান মুভি তাত আছিল, তাত এক্টিং কৰিছিল, তাত একো ভাষা বুজি নাপাওঁ, কিন্তু এটা চকুৰ চাৱনিত এটা ধৰণত এটা একশ্যনত ইমানখিনি কথা প্ৰকাশ পায়, ইমানখিনি বুজে, এতিয়া লাহে লাহে আৰু অভিনয় ভাল লগা হৈছিল। আৰু তেনেকৈ থাকোঁতে তাতেই তাৰ যিসকল ফাইনেল ইয়াৰ ষ্টুডেণ্ট থাকে তেখেতসকলে মানে যোৱাৰ আগত তেওঁলোকৰ এটা প্ৰেক্টিকেলৰ অংশ হিচাপে তেওঁলোকে এখন শ্বৰ্ট মুভি বনাব লাগে। আৰু মই তাত সেই সম্পৰ্কটো থকাৰ কাৰণে তেনেকুৱা কেইবাখনো শ্বৰ্ট মুভি তাতে মই অভিনয় কৰাৰ সুযোগো পাইছিলোঁ। কোনটো লেংগুৱেজত হৈছিল? নাই, তেতিয়া হিন্দীত হৈছে। তো সেইখিনি কৰিছিলোঁ, সেইখিনি এটা ভাল লগা হৈছিল। তেতিয়া মই যেতিয়া মাষ্টাৰ ডিগ্ৰী পঢ়ি আছিলোঁ, তাৰ লগে লগে বয়স এটা হৈ আছে, তেতিয়াতো মনলৈ আহে আৰু যে কি হ'ব এতিয়া, পঢ়া শুনা কৰি কেনেকৈ কি কৰিম। ইয়াৰ আগতে এই হৈছিল কি, মই যেতিয়া গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ তেতিয়া মোৰ মনটোৱে মানে ভাবিলে যে এটা কাম কৰোঁ, NSD কওঁ, নেশ্যনেল স্কুল অফ ড্ৰামা দিল্লীত যাওঁ, এই বুলি ভাবি তাৰ যোৱাৰ কাৰণে তাৰ যিখিনি প্ৰাৰম্ভিক কাম কৰিব লাগিব সেইখিনি কাৰণে মই মানে ঘৰতো অনুমতি লাগিব, সেইকাৰণে মই মা দেউতাৰ আগত কথাটো ক'লোঁ। কিন্তু দেউতাই মোক ক'লে যে উপায়, মই এটা ল'ৰা আছিলতো, দেউতাৰ চিন্তাটো তেনেকুৱা আছিল যে উপায় তই যি কৰ কৰিবি বাৰু, মই আপত্তি নকৰোঁ, কিন্তু এই পঢ়ি থাকোঁতে একেলগে তই মাষ্টাৰ ডিগ্ৰীটো কমপ্লিট কৰি ল। কিন্তু দেউতাই সেই কথাষাৰ এৰাব নোৱাৰি, মই আৰু NSD ফালে যোৱা কথাটো বাদ দি মই পুনে ইউনিভাৰ্চিটিত মাষ্টাৰ ডিগ্ৰী কৰিবলৈ গ'লোঁ। গৈ অথচ মই অকণমান তাৰ সোৱাদ পালোঁ, ফিল্ম ইনষ্টিটিউটত গ'লোঁ, এইখিনি গ'লোঁ, কৰি মেলি আহিলোঁ। আহি গুৱাহাটীতে মই যেতিয়া ঘূৰি আহিলোঁ কৰি, তেতিয়া মই গুৱাহাটীত ডিগ্ৰী কৰি থাকোঁতে মই সেই সময়ত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ লগত মোৰ এটা ঘনিষ্ঠতা গঢ়ি উঠিছিল। তাতে মই এমপ্লয়মেণ্ট নিউজ ৰিডাৰ মানে নিয়োগ বাতৰি পৰিৱেশক হিচাপে মই কাম কৰিছিলোঁ। আৰু সেই সূত্ৰে মই আহি আকৌ তাত যোগাযোগ কৰিলোঁ, আৰু তেতিয়া মই তাতে এটা মানে কণ্টেক্সুৱেল জব এটা মই পালোঁ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত। আৰু তাতে মই প্ৰায় 6-8 মাহমান মাষ্টাৰ ডিগ্ৰী ফাইনেল দি আহি পুনেৰ পৰা উভতি আহি গুৱাহাটীত মই মানে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত মানে মই তাতে কৰিছিলোঁ এজ এছিষ্টেণ্ট প্ৰডিউচাৰ। আৰু তেতিয়া মই কাৰেণ্ট এফেয়াৰ্ছ ছেকশ্যনত কাম কৰিব লগা হৈছিল, বিভিন্ন ধৰণৰ বিষয়ৰ ওপৰত বা বাৰ্ণিং টপিকৰ ওপৰত বা সমসাময়িক বিষয়বস্তুৰ ওপৰত বিভিন্ন বিশিষ্ট সেই বিভাগৰ লগত জড়িত ব্যক্তিক মাতি আনি এটা আলোচনা চক্ৰৰ মানে ব্যৱস্থা কৰা, হেৰি কৰা, এইখিনি তাৰ প্ৰডিউচাৰ থাকে, প্ৰডিউচাৰৰ তলত তেখেতৰ নিৰ্দেশ ক্ৰমে আমি এছিষ্টেণ্ট প্ৰডিউচাৰসকলে এই গোটেই প্ৰগ্ৰেমবিলাক ব্যৱস্থা কৰি দিব লগা হৈছে। এতিয়া সেইখিনিলৈকে মোৰ এটা মোটামুটি অভিজ্ঞতা হৈছিল। আৰু তেতিয়া ভাবি আছিলোঁ চাকৰি বাকৰিৰ ক্ষেত্ৰত সংস্থাপনৰ কথাটো এটা সময়ত চবেই ভাবে, মনলৈ আহে। এতিয়া ভাবিছিলোঁ যে চাকৰি বাকৰি হ'বনে নাই, যদি চাকৰি হৈ যায় তেতিয়া ভালেই কথা, আৰু যদি নহয় তেতিয়া কিন্তু মই মনতে এটা স্পেয়াৰ চকাৰ দৰে ৰাখি থৈছিলোঁ যে মই অভিনয় কৰি হ'লেও মই দৰকাৰ হ'লে পেছাদাৰীভাৱে হ'লেও অভিনয় কৰিবলৈ মই যত্ন কৰিম, আৰু অভিনয় কৰিয়ে জীৱনৰ মানে পেট তলৰ কাম বা এনেকৈ চলিম, যদি মই একো অন্য ধৰণৰ চাকৰি বাকৰি মোৰ নহয়। তেনেকুৱা ধৰণৰ এটা ধাৰণাও মোৰ সেই সময়ত আছিল। আপুনি যিহেতু কটন কলেজত পঢ়িছিলে, মই এটা কথা বহুত দিনৰ পৰা শুনি আহিছোঁ, আমাৰ অসমৰ যি বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আপুনি বোলে একেলগে পঢ়া। এই কথাটো মই শুনি আহিছোঁ দেই বহুত দিনৰ পৰা, আপোনাক সুধিম বুলি কেতিয়াবা ভাবোঁ কিন্তু পাহৰি থাকোঁ। এতিয়া আজি এটা আৰ্টকাষ্টৰ সুযোগতে মানে কথাটো মনত পৰিলে। সেই কথাটো কিমান দূৰ সত্য? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আপুনি একেলগে পঢ়া হয়নে? একেবাৰে সত্য হয়। আমি স্নাতক মানে পৰ্যায়ত আমি একেলগে পঢ়িছিলোঁ কটন কলেজত। তেওঁ তাৰে স্থানীয় ছাত্ৰ আছিল, গুৱাহাটীৰে আছিল যদিও তেওঁৰ এটা হোষ্টেলত সেই সময়ত আছিল, ময়ো এটা হোষ্টেলত আছিলোঁ। তো আমাৰ তেতিয়া লগ ভাগ হৈছিল, আমি হেৰি কৰিছিলোঁ। তেতিয়াৰ পৰা আমাৰ ভাল চিনাকি, কাৰণ তেওঁ তেতিয়া ষ্টুডেণ্ট ইউনিয়নৰ লগত জড়িত আছিল, সেই সময়ৰ অল গুৱাহাটী ষ্টুডেণ্টৰ লগত ইউনিয়নৰ লগত জড়িত আছিল। আৰু ময়ো তেতিয়া কম বেছি পৰিমাণে এই ছাত্ৰৰ মানে কি বুলি ক'ম আৰু ছাত্ৰৰ এই এক্টিভিটিবিলাকৰ লগত, ছাত্ৰ ৰাজনীতি বুলি ক'লেও ভুল হ'ব, বা ৰাজনীতিও কৰা নাই বাৰু, তথাপিতো ছাত্ৰৰ যিখিনি এক্টিভিটি আৰু সেইখিনিৰ লগত ময়ো তেতিয়া জড়িত হৈ আছিলোঁ। আৰু আপুনি যিহেতু তেনেকৈ জড়িত হৈ আছিল, আপোনাৰ মনলৈ ৰাজনীতিৰ ভাৱটো অহা নাছিলে, মানে ছাত্ৰ ৰাজনীতি যিটো যে আমাৰ সাধাৰণ এনেকুৱা হ'ল যেতিয়া মই মানে ধৰক মই কৈছোঁ নহয় আগতে যে এনেকৈ ডিবেটিং হওক বা বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী হওক, কবিতা আবৃত্তি হওক, এইবিলাকত আগভাগ লৈ যেতিয়া মই কলেজখনত ঘূৰি আছিলোঁ, তেতিয়া মোৰ বহুত বন্ধু বান্ধৱী বা মোৰ যথেষ্ট মোৰ ছিনিয়ৰ দাদা বাইদেউ আৰু মোৰ তেনেকুৱা ভাইটি ভণ্টি বহুতখিনিৰ লগত এটা মোৰ চিনা জনা হৈ গৈছিল আৰু এটা আত্মীয়তা গঢ়ি উঠিছিল।
আৰু সেই সম্পৰ্কতে মোক তেতিয়া বহুতে হেঁচা দিছিল, জোৰ কৰিছিল যে মই ইলেকশ্যন খেলিব লাগে। আৰু সেই সূত্ৰে মই এবাৰ ইলেকশ্যন খেলিছিলোঁ, জেনেৰেল ছেক্ৰেটাৰী, কটন কলেজ ইউনিয়নৰ জেনেৰেল ছেক্ৰেটাৰী ইলেকশ্যন খেলিছিলোঁ। অৱশ্যে মই সেইদিনাখন সেইবাৰ কেইটামান ভোটত মই হাৰিলোঁ, কিন্তু মই সেইটো ইলেকশ্যনত উঠিছোঁ, ভৰি দিছোঁ। অভিজ্ঞতাটো আছে। অভিনয়ৰ কথা যে আপুনি ক'লে, কেৰিয়াৰটোৰ কথা আপুনি যিহেতু কৈছিলে যে মনত এটা ভাবি আছিলে যে বেলেগ যদি চাকৰি বাকৰি নহয় তেন্তে মই অভিনয়ৰ যোগেদি নিজৰ সংস্থাপন কৰিম। এতিয়া বৰ্তমান যুৱক যুৱতীৰ ক্ষেত্ৰত যদি কোনোবাই তেনেকুৱা ভাৱ লৈ আছে, গতিকে আপুনি তেওঁলোকৰ প্ৰতি কি পৰামৰ্শ দিব? না, এতিয়া কথা হ'ল কি, এনেকুৱা ধৰণৰ বিষয়বিলাকক চৰম একাগ্ৰতাৰে লাগিব লাগে। মইতো এটা পাৰ্ট টাইমাৰ আছিলোঁ, বুজি পাইছোঁ। মইতো আৰু অনবৰত বোলে একদম নন ষ্টপ প্ৰতিদিনে অনুশীলন কৰিছিলোঁ, প্ৰতিদিনে মই ভাল পাইছিলোঁ, জাষ্ট মই ভাল পাইছিলোঁ আৰু ন্যূনতম ABCD অকণমান ক'ৰবাত শিকাৰ সুবিধা পাইছিলোঁ, ক'ৰবাত দেখাৰ সুবিধা পাইছিলোঁ। গতিকে সেইকাৰণে মোৰ ভাল লাগিছিল। কিন্তু এতিয়া বস্তুটো আগতকৈ বহুত বেলেগ হ'ল। আৰু আজিৰ তাৰিখত যদি মই এটা স্কোপ বুলি কওঁ, যথেষ্ট স্কোপ আছে। আগৰ দিনত ধৰক ইমান স্কোপ নাছিল। ফিল্ম ৰিলিজ হয় কেইখন, আমি অসমৰ প্ৰেক্ষাপটতে যদি চাওঁ, মই বাৰু হিন্দী বলিউডৰ জগতলৈ নাচাওঁ, আমাৰ অসমতে চাওঁ, আজি এই এটা দশকৰ আগলৈকে ফিল্ম ৰিলিজ হয়কে। আৰু এটা সময়ততো অসমীয়া চিনেমাৰ অৱস্থা বহুত বেয়া হৈ গৈছিল। মাত্ৰ অসমত থকা এই যিটো এটা অতি উল্লেখনীয় যিটো আমাৰ ভ্ৰাম্যমাণ নাট্য সংস্কৃতি, সেই বস্তুতে ইয়াৰ নাট্যকক জীয়াই ৰাখিছিল, ইয়াৰ অভিনেতা অভিনেত্ৰীসকলক এখন প্লেটফৰ্ম দিছিল। তেওঁলোকে তেওঁলোকৰ অভিনয় কৰাৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ বা তেওঁলোকৰ অভিনয়ৰ প্ৰতি যিটো ভোগ, সেইটো নিবাৰণ কৰাৰো এটা সুবিধা পাইছিল। আৰু তাৰ যোগেদি ন্যূনতম দৰ্শকৰ মৰমেৰে তেওঁলোকে তেওঁলোকৰ ন্যূনতম যিখিনি উপাৰ্জন কৰিব লাগে সেইখিনি উপাৰ্জন কৰি নিজৰ পৰিয়াল পোহপাল দিব পাৰিছিল। গতিকে সেইটো এটা ব্যৱস্থা আছিল। কিন্তু আজিকালি আৰু বহুত বহল হৈ গৈছে। এতিয়া চাওক, বহুতে এতিয়া আপুনিয়ে ধৰক, তুমিয়ে ধৰা এতিয়া আৰ্ট কৰি ভাল পোৱা, আজি সেইটোৰ আলমতেতো তুমি মানে এই আৰ্ট কাষ্ট প্ৰগ্ৰেমটো তুমি কৰিছা। গতিকে আজি এটা প্লেটফৰ্ম পাইছা, এই প্লেটফৰ্মটো সৃষ্টি কৰিবলৈ এটা সুবিধা পাইছা। বৰ্তমান ডিজিটেলাইজেশ্যন হওক, বৰ্তমান ছ'চিয়েল মিডিয়া হওক, এইবিলাকে এটা সা সুবিধা আমাক দিছে। আজি বিভিন্ন ধৰণৰ এতিয়া টেলেণ্ট চাৰ্চ যিবিলাক আমাৰ কম্পিটিশ্যন চলি থাকে, সংগীতৰ ক্ষেত্ৰত, ডেন্সৰ ক্ষেত্ৰত, অভিনয়ৰ ক্ষেত্ৰত, মুকা অভিনয়ৰ ক্ষেত্ৰত, এইবিলাক ক্ষেত্ৰত মানে বিভিন্ন ধৰণৰ এতিয়া হেৰি চলি থাকে। গতিকে বিভিন্ন টিভি প্ৰগ্ৰেমবোৰ চলি থাকে, তাতে আমাৰ গাঁৱৰ পৰা যোৱা সৰ্বসাধাৰণ পৰিয়ালৰ পৰা যোৱা ল'ৰা ছোৱালীয়ে গৈ তাত ভাল ভাল নাচিছে, এটা ডাঙৰ প্লেটফৰ্মত, অল আছাম লেভেলত, অল ইণ্ডিয়া লেভেলত এটা ডাঙৰ প্লেটফৰ্মত তেওঁলোকে নিজক উপস্থাপন কৰিবলৈ সুবিধা পাইছে। গতিকে আজিৰ দিনত এনেকুৱা সংস্কৃতিৰ বিভিন্ন ক্ষেত্ৰত, অভিনয় হওক, সংগীতেই হওক, বা বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ বজোৱাৰ ক্ষেত্ৰতেই হওক, বা এনেকুৱা চিত্ৰকলাই, চাৰুকলাই হওক, যি নহওক, এনেকুৱাবিলাক কলাত যদি সঠিকভাৱে একেবাৰে মনোযোগেৰে যদি তাক আয়ত্ব কৰি তাক পেছাদাৰীভাৱে যদি লৈ যাব খোজা যায়, তেনেহ'লে আজিৰ যুগত কিন্তু সেই স্কোপটো তাহানিৰ দিনতকৈ যথেষ্ট পৰিমাণে বেছি আছে। হয়, বিশেষকৈ আজিকালি ইউটিউবটোৱে বহুত ভাল সুবিধা দিছে। বৰ্তমান আমাৰ যুৱক যুৱতীৰ মাজত বা যুৱ প্ৰজন্মৰ মাজত সংগীত হওক, অভিনয়, নৃত্য, এইবিলাকৰ প্ৰাসংগিকতা কিবা আছেনে? প্ৰাসংগিকতা এইবিলাকৰতো প্ৰাসংগিকতা আছে আৰু সদায় থাকিব। আমাৰ যিখিনি লোকনৃত্য, লোকসংগীত, লোকবাদ্য, আমাৰ যিখিনি সংস্কৃতি, সেইখিনি মাজেদি আমি যদি আমাৰ উঠি অহা প্ৰজন্মই নিজৰ জীৱনৰ ক্ৰমবিকাশ কৰে, তাৰ মাজে থাকে, তেওঁলোকে জীৱনত এজন সম্পূৰ্ণ ব্যক্তি হ'বৰ কাৰণে সেইখিনিয়ে তেওঁলোকক সহায় কৰিব। আজি এজন কোনোবা গ'ল্ড মেডেলিষ্ট নহ'ব পাৰে, প্ৰতিজন গ'ল্ড মেডেলিষ্টেতো ইউনিভাৰ্চিটি নপঢ়ে, ইউনিভাৰ্চিটিত পঢ়া প্ৰতিজনটো গ'ল্ড মেডেলিষ্ট নহয়। প্ৰতিজনে 100ৰ ভিতৰত 100 পায় বা 99 পাই পেলাই ডাঙৰ ইনষ্টিটিউশ্যন এখনত নপঢ়ে, বিভিন্ন ধৰণৰ থাকে। কোনোবা আজি অসমৰ ভিতৰত প্ৰথম হৈ পেলাই তেওঁ গ'ল্ড মেডেলিষ্ট হয়, তেওঁৰ নামটো আজি ফ'কাচিঙত আহিছে বা দুজনে জানিছে বা তেওঁ এটা আদৰ সন্মান পাইছে। কিন্তু এনেকুৱা কোনোবা এজনে ধৰক আজি 70% পাইছে, 60% পাইছে, তেওঁ গৈ ইউনিভাৰ্চিটিত আজি তেওঁ চিট এটা পাইছে, তেওঁ পঢ়িছে, কিন্তু তেওঁ খুব ভাল কাম কৰে, তেওঁ সুন্দৰ চৰ্চা আছে, তেওঁ খুব ভাল বাঁহী বজায়, তেওঁ খুব ভাল ঢোল বজায়, তেওঁ খুব ভাল পেঁপা বজায়, তেওঁ খুব ধুনীয়া আৰ্ট কৰে। তেওঁৰ মাজত যেতিয়া এইবিলাক বস্তু থাকিব, সেইবিলাকে তেওঁক সেই ফিল্ডখনত তেওঁ নিজক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সহায় কৰিব। গতিকে পুথিগত অধ্যয়নৰ লগতে এনেকুৱা ধৰণৰ আমাৰ যিখিনি নিজস্ব সংস্কৃতি আছে,
পৰম্পৰা আছে, এইখিনিক যদি কোনোবাই ভালদৰে অনুশীলন কৰি তাক নিজৰ সামৰি ল'ব পাৰে, নিজৰ বুকুত বান্ধি ৰাখিব পাৰে, তেনেহ'লে সেইখিনিয়ে তেওঁক এইখন সমাজত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সহায় কৰিব। যিহেতু আপুনি যোনখন বিদ্যালয়ত অধ্যয়ন কৰি গৈছে, নেহেৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়, তাতে ময়ো অধ্যয়ন কৰি অহা, আৰু বৰ্তমান যিটো মানে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত মানে আগতে যিটো আমাৰ বিদ্যালয়ৰ খেল ধেমালি হয়, আৰু আগতে যিদৰে আমাৰ প্ৰাৰ্থনা সভা হয়, আৰু যিদৰে আমি শিক্ষকক সন্মান কৰিছিলোঁ, এই ৰাস্তাইদি গ'লে শিক্ষকৰ মানে আপুনি চাইকেল চলাই গ'লে আমি চাইকেলৰ পৰা নামি দিওঁ, সেই ভাৱবিলাক বৰ্তমান ছাত্ৰ ছাত্ৰীৰ মাজত নাইকিয়া হৈ গৈছে। মানে মই দেখোঁ, যিহেতু স্কুলখন ওচৰতে, মানে ইমান ল'ৰা ছোৱালীবিলাকে হুলস্থুল, শিক্ষকজন দোকানলৈ আহে কিবা কাৰণত, শিক্ষকজনক পাত্তা নিদিয়ে। এইখন স্কুল বুলিয়েই নহয়, আমি যদি সামগ্ৰিক ৰূপত চাওঁ, এই যে যিসকল কিশোৰ, বিশেষকৈ কিশোৰ অৱস্থাৰ পৰা যুৱ অৱস্থালৈ, শিশুসকল যথেষ্ট নিয়ন্ত্ৰিত হৈ থাকে বাৰু। কিশোৰ হৈ যোৱাৰ পাছৰ পৰা তেওঁলোকৰ মাজত যিখিনি বিহেভিয়েৰেল চেঞ্জ আহে, তেওঁলোকৰ ব্যৱহাৰ পাতি, আচাৰ ব্যৱহাৰৰ যিখিনি পৰিৱৰ্তন আহে, এইখিনিত আমাৰ বৰ্তমানৰ সমাজ ব্যৱস্থা আৰু মই যে কৈ গৈছিলোঁ যিখিনি পশ্চিমীয়া হাৱা সংস্কৃতি, দুষ্কৃতি, এই বস্তুবিলাকৰ যথেষ্ট প্ৰভাৱ, এইখিনি তেওঁলোকৰ মন মগজুত দিয়া হয়। এইটো কোনো এজন ছাত্ৰই ইচ্ছাকৃতভাৱে মই শিক্ষকক অপমান কৰিম, মই শিক্ষকক এনেকুৱা কৰিম, এনেকুৱা ভাবি নাহে। কিন্তু পৰিৱেশটো এনেকুৱা হৈ যায় যে এনেকৈ নকৰিলেও হয়। এনেকুৱা এটা কথা যেনিবা আগতে আছিলে যে এটা সময় আছিলে আমিবিলাক পঢ়ি থাকোঁতে, তেতিয়া আমাৰ যদি ছাৰক আঁতৰাব নহয়, তেতিয়াতো মটৰচাইকেল তেনেকৈ নাহেই, বেছিভাগ চাইকেল লৈ আছিলে, দুই এজনে ক'ৰবাত মটৰচাইকেল লৈছিলে, আৰু এইটো বহুত ডাঙৰ কথা আছিলে। তো ছাৰজন যদি চাইকেলে আহে বা মটৰচাইকেল লোৱা ছাৰজনৰ যদি মটৰচাইকেলৰ শব্দ শুনা যায়, আমি ৰাস্তাৰ পৰা তললৈ নামি দিছোঁ। এতিয়া আজি ভাবি চাওঁ, আজি তাৰিখততো নানামে, বা আজি তাৰিখত মই ষ্টুডেণ্ট নহ'লেও নানাম, মানে ৰাস্তাৰ তললৈ নানাম। তেতিয়া কি আছিলে? তেতিয়াতো সন্মান, ভক্তি, শ্ৰদ্ধা আছিলে, আৰু চূড়ান্তভাৱে এটা ভয় আছিলে। তো সেই ভয় বস্তুটো লাহে লাহে কমি গ'ল, ভয়টো আঁতৰি গ'ল। মানে কি হ'ল, টিচাৰ ষ্টুডেণ্ট এটা ফ্ৰেণ্ডলি ৰিলেশ্যন এটা সৃষ্টি কৰিবৰ কাৰণে আমাৰ শিক্ষাৰ লগত জড়িত যিসকল বিশেষজ্ঞ, তেখেতসকলেও এইখিনি চাই এটা টিচাৰ ষ্টুডেণ্ট এটা ফ্ৰেণ্ডলি, হোমলি এটা ৰিলেশ্যনশ্বিপ তৈয়াৰ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে শিক্ষানীতিটো, আৰু সেইটো তেনেকৈ কৰা হৈছে। এতিয়া ভয় এটা কমি গৈছে, এইটো বৰ ডাঙৰ কথা নহয়। কোনোবা ৰাস্তা কাষলৈ নামি দিব লাগিব, একেবাৰে আঁতৰি যাব লাগিব, এনেকুৱা কথা এটা নহয়। কিন্তু সংস্কৃতিগতভাৱে তেওঁলোকৰ ওপৰত যিটো প্ৰভাৱ পৰিছে, যে বাহিৰা সংস্কৃতিৰ যিখিনি প্ৰভাৱ পৰিছে, এইটো আমাৰ মনতো কিবা আছে, নমস্কাৰ ছাৰ কোনফালে যায়, ছাৰ ভালে আছে, এইটো আছে। এতিয়া এনেকুৱা হৈ গ'ল, হাই মেম, হাই ছাৰ, হেল্ল' ছাৰ, এতিয়া বস্তু তেনেকুৱা হৈ গ'ল। কিন্তু হাই হেল্ল'টো কেতিয়াও আমাৰ সেই নমস্কাৰটো সমান হ'ব নোৱাৰে, সেইটো আমাৰ সংস্কৃতি নহয়। হাই মেম বুলি কোৱা এইটো যিমানেই নিজকে স্মাৰ্ট নুবুজাওক লাগিলে কিয়, আমাৰ যিটো ভক্তি দৰ্শন, এই ভক্তি দৰ্শনত হাই মেমটো কেতিয়াও তাত, সেই শব্দটো কেতিয়াও তাত চুইটেবল নহয়, বা হেল্ল' ছাৰটো কেতিয়াও তাত চুইটেবল নহয়, এইটো খাপ নাখায়। তাত আমাৰ নমস্কাৰটোৱে খাপ খায়, নমস্কাৰ ছাৰ ভালে আছে, এই বস্তুখিনি খাপ খায়। অকল ইমানখিনিও যদি হৈ থাকে, তেনেহ'লে আমি ক'ম যে ঠিকেই আছে, এইখিনি ঠিকেই আছে, আৰু ষ্টুডেণ্ট টিচাৰ এটা ফ্ৰেণ্ডলি ৰিলেশ্যনশ্বিপ হৈছে ভাল কথা। কিন্তু সেই লিমিটেশ্যনটো আকৌ, ফ্ৰেণ্ডলি ৰিলেশ্যনশ্বিপটোৰ লিমিটেশ্যনটো আকৌ ষ্টুডেণ্টেও বুজিব লাগিব, বা টিচাৰজনেও বুজিব লাগিব টিচাৰজনৰ ক্ষেত্ৰত। গতিকে সেই বস্তুটো নিয়ন্ত্ৰণ কৰি ৰখা, সেই বস্তুটো সীমাবদ্ধ ৰখাটোৰ ক্ষেত্ৰত আমি সাৱধান হ'ব লাগিব, আৰু লগতে অভিভাৱকসকল। কাৰণ এটা সময় আছিল ষ্টুডেণ্টে টিচাৰক যিমান সন্মান কৰে, গাৰ্জেনেও সিমানতকৈ বেছি কৰিলেও কম নকৰে। প্ৰতিখন ঘৰত গাৰ্জেনৰ মুখে মুখে বাট এটা কথাই ষ্টুডেণ্টক পোৱা যায় যে ছাৰ বাইদেউক হেৰি কৰিবি দে, ছাৰ বাইদেউক প্ৰণাম কৰিবি, ছাৰ বাইদেউক আমুক কৰিবি, ছাৰ বাইদেউক একদম হেৰি কেনেকৈ ভালকৈ থাকিবি, ছাৰে বেয়া পালে কিন্তু বেয়া হ'ব, এনেকুৱা ধৰণৰ কথাবোৰ ষ্টুডেণ্টক সৰুকালত কৈ থকা যায়। আজিকালি বৰঞ্চ সেই বস্তুবোৰ, আজিকালি যিখিনি নতুন পেৰেণ্টছ আছে, নিউ জেনেৰেশ্যন পেৰেণ্টছ, তেওঁলোকৰ মাজত এইবোৰ বস্তু বহু পৰিমাণে কমি গৈছে, আৰু বৰঞ্চ খোলা কিছুমান আলোচনা ল'ৰা ছোৱালীৰ আগত কৰে, শিক্ষকৰ বিষয়ে হওক, সমাজৰ অন্য জ্যেষ্ঠ মানুহৰ বিষয়ে হওক, সেই বস্তুবোৰ কেতিয়াও ল'ৰা ছোৱালীৰ চাইল্ড চাইকলজিটো এটা বহুত চেঞ্চিটিভ বিষয়, অতি সংবেদনশীল বিষয়। গতিকে ল'ৰা ছোৱালীক আগত ৰাখি মাক বাপেকে যেতিয়া গাঁৱৰ বয়োজ্যেষ্ঠ এজনৰ কথা,
কোনোবা সন্মানীয় ব্যক্তি এজনৰ কথা, কোনোবা শিক্ষক এজনৰ কথা, লাগিলে সেই ব্যক্তিজনৰ কিবা এটা ভুলেই হওক, সেই কথাটো ঘৰৰ নিজৰ ছাত্ৰ ছাত্ৰী কিশোৰ কিশোৰীজনৰ আগত লৈ পেলাই সেই আলোচনা সমালোচনা কামবোৰ কৰিব নাপায়। এটা যুগ আছিলে ন, এটা যুগ আছিলে যি সময়ত মানে শিক্ষকে এই মানে টিচাৰক কৈছিলে এই একদম ভালকে দি দিব, মাত্ৰ চকু কাণ। আমাৰ দেউতাহঁতে কৈছিলে, আমাৰ ছাৰহঁতক আমি যদি কেতিয়াবা ভালকে পঢ়া নাছিলো, পৰীক্ষাত কম নম্বৰ পাই যেতিয়া বহীখন ঘৰলৈ লৈ গৈছিলো, তেতিয়া এনেকুৱা ছাৰসকল যায়, সৰহকে পালেও যায়, কমকে পালেও যায়, মই বোলে ই এনেকুৱা কৰিছে বোলে বাকীজনী বহি আমি ঘৰত লৈ দেখাম কোৱা। আৰু তেতিয়া আমাৰ মা দেউতাই এটা কথাই কোৱা শুনো যে একদম ভালকে দি দিব, চিটিপনিৰে ভালকে দি দিব, মাত্ৰ কাণ মানে চকু কাণ নুফুটাব, হাত ভৰি নাভাঙিব, দি দিব। এতিয়া তোমাৰ দি দিয়াটো পিছৰ কথা। তুমি এইটো বেয়া কাম কিয় কৰিছা বুলি যদি চকু ৰঙা কৰি ধৰে, তো অলপ পাছতে হয়তো বা পিছদিনাখনলৈ বা পিছবেলালৈ হয়তো ঘৰৰ পৰা ফোন আহে প্ৰিন্সিপাললৈ, হেডমাষ্টাৰলৈ, এনেকে কৈছে, এনেকে কিয় ক'ব। এনেকুৱা ধৰণৰ এটা পৰিৱৰ্তন বৰ্তমান যিসকল গাৰ্জেন আছে তেখেতসকলৰ হৈছে। গতিকে গাৰ্জেনসকলে বহুত সাৱধান হ'ব লাগিব। তাৰ কাৰণে উঠি অহা শিশুসকলক তেওঁলোকে সন্মান কৰিব জানিছে নাই, সেই বস্তুবোৰ তেওঁলোকক কোনে শিকাব? গাৰ্জেনে শিকাব ন, গাৰ্জেনে শিকাব লাগিব। গাৰ্জেনেই সন্মান কৰিবলৈ যদি নলয়, তেনেহ'লে তেওঁৰ কিশোৰ ছাত্ৰজনে কেনেকৈ সন্মান কৰিব? সেইখিনি কথা আছে। এই চিটিপনি, আপুনি যিটো ক'লে চিটিপনি, আমাৰ দিনতো পুৰা পিটিছিলে, আঁঠু কঢ়াই থৈছিলে। এই যিটো চিষ্টেমটো যিটো নাইকিয়া কৰিলে, এইটোৰ ফলত কিবা লাভ হৈছে নে লোকচান হৈছে? এতিয়া দুটা কথা, এইবিলাকৰ ওপৰত যিসকল মনস্তত্ববিদ, শিশুৰ মনস্তত্ববিদ যিসকল আছে বা যিসকল শিক্ষাবিদ আছে, তেখেতসকলে বিভিন্ন ধৰণৰ অধ্যয়ন কৰিছে আৰু অধ্যয়ন কৰি এইটো কৈছে যে ছাত্ৰৰ মনত যদি অনবৰত ভয় ভাৱ এটা সোমাই থাকে, তেনেহ'লে শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত তেওঁ এটা সেইটোৱে তেওঁক এটা বাধা দিয়ে। তেওঁৰ মনটো যেতিয়া মুকলি হ'ব নোৱাৰে, তেতিয়া এটা ভয় ভাৱ যদি থাকে, তেতিয়াহ'লে তেওঁ কেতিয়াও মুকলিকৈ শিক্ষা গ্ৰহণ কৰিব নোৱাৰে বা তাত হেৰি কৰিব নোৱাৰে। গতিকে সেই কথাটো শুদ্ধ, এইটো তাত্ত্বিকভাৱে ভুল নহয়। তথাপিতো এই বয়স অনুসৰি এটা মানে সীমাবদ্ধতাত, এটা লিমিটেশ্যনত সেই ভয়খন থকা দৰকাৰ। যিখন ভয় দেউতাকলে পুতেক জীয়েকৰ বা মাকলে পুতেক জীয়েকৰ থকা দৰকাৰ, সেইখন ভয় শিক্ষকলৈও থকা দৰকাৰ। আৰু সেইকাৰণে চিটিকনিৰে গুৰুদা গুৰুকৈ পিটি, আৰু গুৰুদা গুৰুকৈ পিটিলে ৰবনে পৰ্টেল নিউজ পাবগৈ, একদম ভমক ভমককৈ ওলাই দিব, ইয়াৰ পিতালে ইয়াত এইডাল আচাৰী চাপ পৰি আছে, আমুক তামুক, চৌকৰ যাব, টিচাৰ হেৰি যাব। সেইটোতো অন্যায়। তেনেকুৱা কিবা পুলিচি কাৰবাৰত পিটন দিয়া বা তেনেকুৱা ধৰণৰ কাম হ'ব নালাগে। কিন্তু শাসন কৰাৰ নামত এটা মিনিমাম তেওঁলোকক কেতিয়াবা চিটিকনিডাল দেখুওৱাৰ প্ৰয়োজন হ'লে, সেইটো মই ভাবোঁ দেখুৱাটো বেয়া নহয়। সেই সীমাবদ্ধতাটো প্ৰতিজন পৰিপক্ক ট্ৰেইন দক্ষতা সম্পন্ন শিক্ষকে নিজে উপলব্ধি কৰি তাৰ ব্যৱহাৰ কৰিব লাগিব। এতিয়া সিদিনা আমি যে এইটো শিৱসাগৰত আছিলে নেকি, DPS নে কি আছিলে, হত্যাকাণ্ডটো আছিলে, ছাত্ৰজনে কথা নাই বতৰা নাই আহি প্ৰিন্সিপালক তেওঁ হত্যা কৰি দিলে ক্লাছৰুমৰ ভিতৰত। এইটো কি বুলি সেইটো খুব কমেই হয় বাৰু তেনেকুৱা পৰ্যায়, কিন্তু তাৰ মানসিক বিকৃতি আছে। মইতো প্ৰথম অৱস্থাতে কৈ গৈছোঁ, এতিয়া যিখিনি তদন্ত চলি আছে, তদন্তৰ পৰা কৈছে যে তেওঁ অলপ মানসিকভাৱে বিকাৰগ্ৰস্ত আছে। মানসিক বিকাৰটো কি? জন্মগতভাৱে মানসিক বিকাৰ নহয়, কিন্তু এইটো পিছত সৃষ্টি হৈছে। কি পিছত সৃষ্টি হৈছে? তেওঁৰ দেউতাক নে কোনোবা ঢুকাইছে, ঢুকোৱাৰ পাছত তেওঁ যিটো মেণ্টেল ছাপৰ্ট পাব লাগে নাই পোৱা। হয়তো মাকগৰাকীয়ে কমপ্লিটলি দেউতাক নোহোৱা সেই কম বয়সৰ ছাত্ৰজনক যিটো মানসিক ছাপৰ্ট দিব লাগে সেইটো দিবলৈ, বা তেওঁৰ ফেমিলি চাৰ্কুলে সেইটো দিবৰ কাৰণে হয়তো ব্যৰ্থ হৈছে, তেনেকুৱা আছে। আৰু ২ নম্বৰ কথাটো এইটোও গম পাইছোঁ, শুনিবলৈ পাইছোঁ বাৰু, যে তেওঁ কিছুমান এনেকুৱা ধৰণৰ ভিডিঅ' গেমত আসক্ত আছে। সেইটো কথা যে তেওঁ এনেকুৱা ধৰণৰ ভিডিঅ' গেমত আসক্ত আছে, এইখিনি কথা ওলাইছে। যে সেইটো শুদ্ধ হয় যে মই প্ৰথমতে যিখিনি কথা ক'লোঁ সেইখিনিৰ লগত কথাটো মিলি আছে, যে তেনেকুৱা ধৰণৰ অতি ভয়ানক কিছুমান ভিডিঅ' গেম আছে যিবিলাকে তেনেকুৱা ধৰণৰ দুষ্কৰ্ম কৰিবৰ কাৰণে অনুপ্ৰাণিত কৰে। এনেকুৱা শুনিছোঁ বোলে কোনোবাই দৌৰি গৈ পেলাই ওখ পাহাৰৰ পৰা জঁপিয়াই দিছে, কোনোবাই নদীত জাপ মাৰি দিছে, এনেকুৱা ধৰণৰ হৈছে। মানে গেমটোৱে তেনেকৈ দিছে। এইটো গেমটোতো এটা আৰু ফেক বস্তু এটা ন, ভাৰ্চুৱেল হেৰি এটা, এইটোতো আচল ৰিয়েল লাইফ নহয়। মানুহ এনেকুৱা হৈ যায় যে তাত মটিভেটেড হৈ যায় যে তাত ৰিয়েল লাইফলৈ গুচি আহে, মানুহটোৱে গৈ নিজে জাপ মাৰি দিয়ে। ঠিক তেনেকৈ তাত মৰা কটা দেখিছে, গতিকে আহি পেলাই
মাৰি দিছে, মাৰি দিব পাৰি এনেকৈ, এইটো সহজ কথা বুলি ভাবিছে। গতিকে এইবোৰ চব ইনফেক্ট হৈছে। গতিকে ছাত্ৰজন তেওঁক আজি আমি এতিয়া এইটো বয়সত তেওঁক ডাঙৰ ক্ৰিমিনেল এটা বুলি হয়তো মনলৈ আহিব, আমি বেয়া পাইছোঁ, এইটো কেতিয়াও হ'ব নালাগে। এজন শিক্ষকে এইদৰে মাৰ্ডাৰ কৰিছে, এইটো আচলতে তেওঁ শাস্তিৰ যোগ্য। কিন্তু এই অৱস্থাটোলৈ তেওঁ কিয় আহিছে, কিয় এনেকুৱা মানসিক অৱস্থাটো কৰিছে, তাত কিন্তু এনেকুৱা ধৰণৰ বহুত ফেক্টৰ, বহুত কাৰক ইয়াত জড়িত হৈ আছে। যিহেতু আপুনি সুন্দৰ বক্তৃতা দিয়ে, সেইটো কথা মই প্ৰথমতেই কৈছোঁ ৰাইজক, যে সুন্দৰ বক্তৃতা দিয়ে, কিবা মিটিং হওক, কিবা অনুষ্ঠান প্ৰতিষ্ঠান হওক, তাত আপোনাক নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ জনায়। গতিকে এই বক্তৃতা যে দিয়ে, সুন্দৰ যে ভাষণ যে দিয়ে, মানুহ যে শুনি থাকিবলৈ মন যায়, এইটো যে কেনেকৈ হয়? আগতীয়াকৈ অভ্যাস কৰি আহেনে নে? আচলতে তুমি কোৱাৰ দৰে সুন্দৰ হয় নহয় মই নাজানো, কিন্তু যেতিয়া বক্তৃতা এটা ভাল হয়, তুমি কোৱাৰ নিচিনাকৈ শ্ৰোতা দৰ্শকে শুনি ভাল পায় বা ভাল পায় বুলি কৈছা, তেনে কৰ্তাজনেও বহুত ভাল লাগে। অভিনয় কৰাই হওক, গান গোৱাই হওক বা বক্তৃতা দিয়াই হওক, এইবোৰ এটা এটা কলা। আৰু তেওঁ যিজনে সেই কলাটো পাৰফৰ্ম কৰে, প্ৰদৰ্শন কৰে, তেওঁ নিজে ফিল কৰে যে এজনে যেতিয়া এটা চৰিত্ৰৰ মাজত সোমাই অভিনয় কৰে, তেওঁ যেতিয়া ফিল নিজে গম পাই যায় যে তেওঁ এতিয়া তেওঁ হৈ থকা নাই, তেওঁ সেই চৰিত্ৰটো হৈ যায়, তেওঁ ফিল কৰি যায়। সেই বস্তুটোলৈ গ'লে নিজেও গম পোৱা যায়। গতিকে মইতো নকওঁ মই খুব সুন্দৰ বক্তৃতা দিওঁ, এনেকুৱা ধৰণৰ কথা নহয়। আচলতে এটা কথা চোৱা যায় যে মই ক'ত কথা ক'ম, মোৰ শ্ৰোতা দৰ্শক কোন, সেই কথাটো প্ৰতিজন বক্তাই প্ৰথমতে চাব লাগিব। যে মই প্ৰাইমেৰী স্কুলত পঢ়ি থকা সৰু সৰু কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ আগত কথা ক'ম, মই হাইস্কুল 8, 9, 10 টিনেজ যিটো কৈশোৰ কালত থকা ল'ৰা ছোৱালীখিনিৰ আগত কথা ক'ম, নে মই কলেজত পঢ়ি থকা ডিগ্ৰী লেভেলত বা ইউনিভাৰ্চিটিত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ আগত মই কথা ক'ম, এই বস্তুটো প্ৰথমতে যিজন বক্তা তেওঁ অনুধাৱন কৰি ল'ব লাগিব। তাৰপিছত কথা হ'ল তেওঁ বক্তা দিব, তেওঁ কি কি বিষয় সামৰি ল'ব, তেওঁ এটা নিৰ্দিষ্ট বিষয় দিছে নে বোলে আজি যদি ধৰক যেনিবা শংকৰ জন্মোৎসৱৰ এখন মিটিং, তাতে শংকৰদেৱৰ যিখিনি আদৰ্শ, তেওঁৰ যিখিনি মানে কৃতিত্ব, তেওঁৰ অসমীয়া সমাজ জীৱনৰ যিখিনি অৱদান, এইখিনিক সামৰি গোটেই বস্তুটো এটা বিশাল হ'ব। এই বিশাল পৰিক্ৰমাটোৰ এটা অংশ, কাৰণ আপোনাকতো বক্তৃতা দিবলৈ মানে আৰু 4 ঘণ্টা 5 ঘণ্টাটো সময় নিদিয়ে। গতিকে খুব বেছি আপুনি 1 ঘণ্টা দিব, খুব বেছি 1 ঘণ্টা 10 মিনিট দিব। এই 1 ঘণ্টা 10 মিনিট আপুনি যিটো বিষয়বস্তু ক'ব, তাৰ এটা সাৰটো, এতিয়া শংকৰদেৱৰ ওপৰত মই এটা উদাহৰণ দিছোঁ, সাৰটো দিবলৈ যাওঁতে তেওঁ এজন ধৰ্মগুৰু হিচাপে, সংস্কাৰক হিচাপে চব ভাগে ভাগে আনি আৰু প্ৰেক্টিকেলি বাস্তৱ ৰূপত আমি সেইখিনি এতিয়া কেনেকৈ কৰিছোঁ, তাৰ পৰা আমাৰ উপকাৰ কি হৈছে, কৰাটো কি প্ৰয়োজন, কৰিবই যে লাগিব, নহ'লে আমাৰ অস্তিত্ব বিজ্ঞান নহ'ব। এই গোটেই প্ৰতিষ্ঠাত যুক্তিসংগতভাৱে ইটোৰ লগত সিটো বস্তু সংগতি ৰাখি এটা চেইনৰ দৰে সেই বস্তুবোৰ সজাই পেলাই ৰাইজৰ আগত যেতিয়া এৰি দিব পাৰিব, লগত যদি ভাল উপমা থাকে, মাজে মাজে যদি অকণমান হাস্যৰসো দিব পাৰি, তাৰ মাজেদি যদি আপুনি গোটেই বস্তুটো তুমি প্ৰেজেণ্ট কৰা, তেনেহ'লে সেইটো আকৰ্ষণীয় হয়, তেতিয়া মানুহে শুনে। বক্তৃতা বোলা বস্তুটো এনেকুৱা, আগতীয়াকৈ কিবা চাই অহা, তুমি যে মোক সুধিলা, যদি মুখস্থ কৰি অহা বস্তু, বক্তৃতা মানে যে মই বক্তৃতা দিম আৰু মই মানে একদম প্ৰায় 1 ঘণ্টা ক'ব পৰা, মানে একেবাৰে 15 পেজ 20 পেজৰ কিবা কথা অলপ লিখি ল'লোঁ আৰু এই বহুতো আমি পৰীক্ষা দিব যাওঁতে যেনেকৈ কুৱেশ্যন এনচাৰ মুখস্থ কৰি যাওঁ, তেনেকুৱা বস্তু। বক্তৃতাটোৰ কাৰণে যিটো বিষয়বস্তুৰ ওপৰত মই ক'ম, যাক ক'ম, যি প্ৰেক্ষাপটত ক'ম, সেই গোটেই বিষয়বস্তুটোৰ ওপৰত এটা সম্যক ধাৰণা থাকিব লাগিব, সম্যক ধাৰণা থাকিব লাগিব। আৰু সম্যক ধাৰণাটো আহৰণ কৰিব লাগিব, অধ্যয়ন কৰি হওক, বিভিন্ন ধৰণে চাব লাগিব আৰু নিজস্ব চিন্তাধাৰাৰেও তাক অকণমান বিশ্লেষণ কৰিব লাগিব যে এই কথাটোৰ ইম্পেক্টটো ইয়াত কি হৈ আছে ছ'চাইটিত, এই কথাটোৰ ভাল ফল বেয়া ফল কি হৈ আছে। গতিকে এই গোটেই ইম্পেক্টটো আমি চাব লাগিব। আজি আমি ধৰক ধৰ্ম আলোচনী সভাও দেখোঁ, ধৰক তাতে কোনোবাই গৈ পেলাই বোলে ভাগৱতৰ আমুক স্কন্ধত বোলে আমুক হেৰিত আমুক কৈছে, গীতাত এই বুলি কৈছে, শ্লোকটো মাতি দিছে, তাৰ অৰ্থটো কৈছে, ইমানতে কি আছে, সেইটো নহয়, সেইটো বাস্তৱিক প্ৰয়োগ আমাৰ জীৱনত কি হৈছে নাই, আমি সেই শ্লোকটোক দিয়া অৰ্থটো প্ৰকৃতাৰ্থত আমি আমাৰ বাস্তৱ জীৱনত আছে নাই, তাত থকা সেই জ্ঞানখিনি আমি খেতি পথাৰলৈ যোৱাৰ পৰা ধৰি, আমি ঘৰলৈ অহা অতিথি এজনক শুশ্ৰূষা কৰাৰ পৰা ধৰি, আমাৰ জীৱনৰ প্ৰতিটো কৰ্মত আমি বস্তু এটা বেলেগ এজনক বিক্ৰী কৰাৰ ক্ষেত্ৰৰ পৰা ধৰি সকলো ক্ষেত্ৰতে এটা এই যিখিনি জ্ঞান, এই জ্ঞানখিনিৰ লগত তাৰ এটা বাস্তৱিক সম্পৰ্ক আছে। গতিকে এইখিনি আমি মনেৰে অনুধাৱন কৰিব লাগিব। তাত উপমা সহ আমি
মানুহৰ আগত তাক দাঙি ধৰিবলৈ, তেতিয়া মানুহে সহজ সৰলভাৱে বুজিব। গতিকে দৰ্শক, শ্ৰোতা দৰ্শক কোন তাক চাই তেওঁলোকে বুজিব পৰা ভাষাত তেওঁলোকৰ আগত আকৰ্ষণীয় কৰি, মনোৰম কৰি তেওঁলোকক তুলি দিব পাৰিলে আচলতে তেতিয়া যিকোনো বক্তৃতাই, যিকোনো ব্যক্তিয়ে দিয়া বক্তৃতাই তেতিয়া আকৰ্ষণীয় হ'ব পাৰে। গতিকে ছাৰ, বহুতখিনি কথাই পাতিছোঁ আপোনাৰ লগত, ভাল লাগিছে। গতিকে এতিয়া কিছুমান আপোনাৰ প্ৰিয় বস্তুৰ বিষয়ে জানিব বিচাৰিছোঁ। আপোনাৰ প্ৰিয় অভিনেতা কোন? এনে এজি হ'ল মোৰ জীৱন পৰিক্ৰমাত মই যিমানখিনি চাইছোঁ, মানে কাৰ অভিনয় ভাল লাগে? নানা পাটেকাৰ মোৰ প্ৰিয় অভিনেতা। অসমৰ যদি হয় মৃদুল চুতীয়া। তেখেতে নাটক কৰে ন বিশেষকৈ, নে নাটক কৰে, ভ্ৰাম্যমানৰ নাটক কৰে। আৰু আপোনাৰ প্ৰিয় খেলুৱৈ, আপুনি কি খেল ভাল পায়? প্ৰিয় খেল চাই হ'লেও বা খেলি হ'লেও? খেলিটো আজিকালিতো খেলা নহয়। আজিকালি খেলা নহয় বাৰু। হয়। আগতে সৰুতে এই ফুটবল এইবিলাক খেলিছিলোঁ। হয়। এই টাঙুলি খেলাৰ কথা কৈছিলোঁ, আমি তেনেকৈ ক্ৰিকেট নাপালোঁ। গম পাইছোঁ। যি নহওক ক্ৰিকেট বেয়া নালাগে। হয়। ক্ৰিকেট বেয়া নালাগে। আৰু প্ৰিয় খেলুৱৈ? প্ৰিয় খেলুৱৈ যে গোটেই আমি যেতিয়াৰ পৰা চাইছোঁ, এতিয়াৰ পৰা যদি এতিয়ালৈকে চাওঁ, তো কপিল দেৱ, গাভাস্কাৰ, সুনীল গাভাস্কাৰ, তেখেতসকলক ভাল লাগে। আৰু বৰ্তমান সময়ত চাওঁ যদি বিৰাট কোহলি। প্ৰিয় খাদ্য কি? প্ৰিয় খাদ্য মানে কি, মই আচলতে এই টেঙা, তিতা, জ্বলা, মিঠা যিবিলাক পঞ্চৰস আছে নহয়, সেই গোটেইবোৰ খাই ভাল পাওঁ। মই এনেকুৱা এটা নহয় যে মানে এইটোকে মই খাই বেছি ভাল পাওঁ। কিন্তু মই এটা কথা হয় কি, ৰন্ধন প্ৰণালী আৰু পৰিৱেশন প্ৰণালী এই বস্তুটোৰ ওপৰত বহু কথা নিৰ্ভৰ কৰে। খুব সুন্দৰকৈ ৰান্ধিও যদি পৰিৱেশনটো বেয়া হয়, খেলি মেলিকৈ দি দিয়া হয়, তেতিয়া খাই তাৰ টেষ্টটো পোৱা নাযায়। ইটো বস্তু লগত ইটো যদি মিক্সিং হৈ যায়, তেতিয়াহ'লে তাৰ মানে হেৰিটো পোৱা নাযায়। তথাপিতো মাটিমাহৰ খাৰ খাই ভাল পাওঁ। বৰ্তমান সময়ত আপোনাৰ প্ৰিয় ৰাজনীতিবিদ কোন? বৰ্তমান সময়ৰ প্ৰিয় ৰাজনীতিবিদ বুলি ক'লে মই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকে কওঁ। কিয় ভাল পাওঁ মানে কি হ'ল, তেখেতৰ যিটো ৰাজনীতি কৰাৰ এটা মিছন এণ্ড ভিজন আছে, আৰু এটা তীব্ৰ সাহস আৰু দৃঢ়তা আছে, যিটো বিগত সময়ছোৱাত আমি দেখি আহিছোঁ। আৰু তেখেত ব্যক্তিগত লাভালাভৰ প্ৰতি তেখেতৰ কোনো আসক্তি নাই। কাৰণ তেখেত ব্যক্তিগতভাৱে এজন মানে পৰিয়াল নথকা বুলিয়েই কৈছোঁ আৰু, তেওঁৰ মানে কোনো বেছি মায়া মোহৰ মাজত আবদ্ধ নোহোৱা এজন ব্যক্তি। আৰু সেই হিচাপত তেখেতে যোৱা সময়খিনিত, যোৱা 10টা বছৰত যিদৰে দেশখনক নেতৃত্ব দিলে, বহুত কিছুমান পৰিৱৰ্তন, যিবোৰ বস্তু আগতে এনেকুৱা লাগিছিলে এইবোৰ পৰিৱৰ্তন হ'ব নোৱাৰে। আমাৰ ভাৰতৰ নিচিনা ইমান বৈচিত্ৰ্যময় দেশ এখনত এইটো বস্তু পৰিৱৰ্তন হ'ব নোৱাৰে, এইটো হ'লে আমুক হ'ব, সেইটো হ'লে তামুক হ'ব, এনেকুৱা আছিল। আৰু সংবিধানৰ কিছুমান শব্দ গণনা দি পেলাই কিছুমান বস্তু মানে হেঁচা মাৰি থোৱা আছে। কিন্তু এতিয়া তেখেতৰ যেতিয়া নেতৃত্বত চৰকাৰ গঠন হ'ল, তেখেতৰ যিটো মিছন এণ্ড ভিজন সেইটো বহুত স্পষ্ট। আৰু ভাৰতবৰ্ষৰ এটা সময়ত বিশ্বগুৰু আছিল, আৰু ভাৰতবৰ্ষক বিশ্বগুৰু বনাব লাগিব। আৰু ভাৰতবৰ্ষক বিশ্বগুৰু বনাবৰ কাৰণে লক্ষ্য নিৰ্ধাৰণ হৈ গৈছে। অলৰেডি মাইল পোষ্ট পুতি দিয়া হৈছে যে 1947 চনত স্বাধীনতা লাভ কৰিছিল, 2047 ভাৰত আকৌ বিশ্বগুৰুলৈ যাব লাগিব। আৰু তাৰ যদি অৰ্থনৈতিক দিশেৰে চাওঁ, দেশ এখনৰ বিভিন্ন উন্নয়নৰ মূল এটা যিটো মেৰুদণ্ড স্বৰূপ এইটো হৈছে অৰ্থনীতি। আৰু যোৱা 10টা বছৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনে যিখিনি সংস্কাৰমূলক কাম কৰিছে, তাৰ জৰিয়তে 10ম স্থানৰ পৰা ভাৰতবৰ্ষৰ অৰ্থনীতি আহি 5ম স্থান পাইছে। আৰু আপোনাৰ প্ৰিয় ঠাই কি? মানে আপুনি ফুৰিবলৈ গৈছেনে? বিভিন্ন ঠাইত ফুৰিবলৈ গৈছোঁ। এতিয়া অলপ অৱশ্যে আহি ঘৰুৱা পাৰিবাৰিক জঞ্জালত সোমোৱাৰ পাছত বৰ বেছি ফুৰা হোৱা নাই। তথাপিও মই কিছুমান জেগা এতিয়াও বহুত যাবলৈ আছে, যেনেকৈ এতিয়া কাশ্মীৰ আদি এইবিলাক জেগা ফুৰিবলৈ পৰা হোৱা নাই। তেতিয়া আমি যেতিয়া মানে য়াং আছিলোঁ, সেই সময়ত যথেষ্ট ইনচাৰ্জেঞ্চি প্ৰব্লেম আছিলে তাতে, আৰু সেইকাৰণে আমি তেতিয়া সেইবিলাক জেগাত যাব পৰা নাছিলোঁ। তথাপিতো মই হিল ষ্টেচন হিচাপে লোনাৱালা খাণ্ডালা মোৰ ভাল লাগিছিল ফুৰিবলৈ। বৰ্তমান আপুনি
ঘৰত যিহেতু আমাৰ গাঁৱতে ঘৰ আপোনাৰ আপুনি কোনটো ভাল পায় গাঁৱত থাকি ভাল পায় নে চহৰত থাকি ভাল পায় না মই গাঁৱত থাকি ভাল পাওঁ গাঁও মোৰ প্ৰিয় হয় আৰু সেইকাৰণে মই গাঁৱত ভগৱানৰ কৃপা কৰক মই থকালৈকে গাঁৱতে থাকিবলৈ মন কৰিছোঁ হয় অৱশ্যে বুঢ়া বয়সত আৰু কি হৈ যায় সেইটো পিছততো বহুত কথা ল'ৰা ছোৱালী মতেও চলিব কৰিব লগা হৈ যায় তথাপিতো মোৰ মন যে এই গাঁৱতে জন্ম হৈছোঁ আৰু গাঁৱতে মই শৈশৱৰ অন্তিমটো মোৰ গাঁৱতে কটাবৰ মন আৰু আচলতে মোৰ নগৰতো মোৰ মাটি আছে বা ঘৰ সম্পত্তি আছে কিন্তু মই সেইখিনি আচলতে এটা বাণিজ্যিকৰণৰ কাৰণেহে এইবিলাক ভাল থাকিবৰ কাৰণে কিন্তু নগৰ ভাল নহয় বাণিজ্যিককৰণৰ কাৰণে তাত আকৌ সেইটো সুবিধা আছে সাধাৰণ বস্তু এটা লৈ বাণিজ্য এটা আৰম্ভ কৰিব পাৰে বাৰীত যিটো বস্তু আজি আমাৰ ধৰক নেমু টেঙা লাগি গৈছে বাৰীতে কিবা ফল মূল লাগি পকি গৈছে চৰাই খাইছে আমি এতিয়া গাঁৱতে বেচিবলৈ হ'লে তাৰ কোনো মূল্য নাপাওঁ কিন্তু তাতে কেইটামান আনি পেলাই ৰাস্তাৰ মুখত লৈ লৈ তাৰ বাণিজ্যিকৰণৰ মানে হেৰিটো আছে যে তাত বাণিজ্যিকৰণতো ভাল এইখিনি কথাত ভাল বা বিভিন্ন ধৰণৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ ক্ষেত্ৰত তৎক্ষণাৎভাৱে চিকিৎসা আদিৰ ক্ষেত্ৰত এইখিনি দিশত ভাল কিন্তু এতিয়া চাবলৈ গ'লে থাকিবৰ কাৰণে আৰু জীৱনটো উপভোগ কৰিবৰ কাৰণে গাঁৱে আটাইতকৈ শ্ৰেষ্ঠ মোৰ আপোনাৰ শেষৰটো প্ৰশ্ন সেই প্ৰশ্নটো অলপ বিশেষ হয় আৰু যিহেতু আপুনি সমাজ কৰ্মী মানে বিভিন্ন সমাজৰ কামৰ লগত জড়িত হৈ আছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা আমাৰ বিশেষকৈ আমাৰ বৰদৈজামুৰী নাট্য সমাজৰ লগত জড়িত তথা তদুপৰি দক্ষিণ বিহপুৰীয়া কল্যাণকামী শাখা সাহিত্য সভাৰ আপুনি সভাপতি আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত আপুনি ওতঃপ্ৰোতভাৱে জড়িত এই সকলোবিলাকৰ পৰা চালি জাৰি চাই আপোনাৰ বিশেষ কিবা ভৱিষ্যত পৰিকল্পনা আছে নেকি ৰাজনীতিৰ ৰিলেটেডো হ'ব পাৰে বা বিশেষ কিবা পৰিকল্পনা আপোনাৰ প্ৰথম কথা হ'ল পৰিকল্পনা মানে কি এই সমাজখনৰ কাৰণে মোৰ ক্ষুদ্ৰ সামৰ্থ্যৰে মই পৰালৈকে যি পাৰোঁ অৰিহণা আগবঢ়াব সেইখিনি কৰি যাবলৈ মই কোনো বিশিষ্ট ব্যক্তি নহয় বোলে অলেখ গুণৰ সম্ভাৰেৰে ভৰ্তি এজন ব্যক্তি নহয় ডাঙৰ এজন সাহিত্যিক নহয় বহুত বোলে সাহিত্য সম্ভাৰ দি থৈ যাম কিন্তু মোৰ গাঁওখন মোৰ ওচৰ চুবুৰীয়া অঞ্চল মই ঢুকি পোৱা মোৰ সামৰ্থ্যৰে ঢুকি পোৱা এলেকালৈকে য'ত যেনেকুৱা ধৰণৰ সামাজিক সমস্যা আছে ভৱিষ্যত উঠি অহা প্ৰজন্মৰ উত্তৰণৰ কাৰণে কৰিব লগা কিবা যদি কাম আছে সেইবিলাকত নিজক জড়িত কৰি ভাল পাওঁ আৰু সেইকাৰণে তেনেকুৱা ধৰণৰ সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত সেইকাৰণে জড়িত হোৱা যায় সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ মাধ্যমেদি যাতে শিশু হওক আজি মই সদৌ অসম মইনা পাৰিজাতৰ লগত জড়িত মই নামনি লখিমপুৰ মইনা পাৰিজাতৰ বৰ্তমানৰ উপসভাপতি হিচাপে আছোঁ গতিকে সেই অনুষ্ঠানটোৰ লগত মই জড়িত তাৰ পৰা মই কিবা পাম কিবা হেৰি পাম এইটো নহয় তাত সেইবিলাক অনুষ্ঠান হৈছে স্বয়ংসেৱী আমি তাত স্বয়ংসেৱকভাৱে আমি শাৰীৰিকভাৱে কাম কৰিব লাগিব মানসিকভাৱে কাম কৰিব লাগিব দৰকাৰ হ'লে তাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ কাৰণে আমি আৰ্থিকভাৱেও তাত বৰঙণি আদায় দিব লাগিব গতিকে আজি শিশুসকলৰ বিকাশৰ কাৰণে আৰু তেনেকুৱা এটা অনুষ্ঠানত মই যেতিয়া সুবিধা পাইছোঁ মই তাত জড়িত হৈছোঁ ঠিক তেনেকৈ আমাৰ যিবিলাক নাট্যানুষ্ঠান আছে এইবিলাকৰ লগত নাট্য চৰ্চা বা উঠি অহা প্ৰজন্মই ভালকৈ নাট্য চৰ্চা বা সাহিত্য চৰ্চা কৰে সেইকাৰণে জড়িত হৈ আছোঁ সাহিত্য সভা অসম সাহিত্য সভাৰ লগত জড়িত হৈ আছোঁ মই তাৰ এজন আজীৱন সদস্য আৰু তাৰপিছত আমাৰ ইয়াৰে যিটো দক্ষিণ বিহপুৰীয়া কল্যাণকামী সাহিত্য সভা তুমি কৈছা মই সভাপতি এতিয়া 2টা কাৰ্যকাল এতিয়া 2 নম্বৰ কাৰ্যকাল মোৰ চলি আছে মই চেষ্টা কৰিছোঁ যে মই প্ৰত্যক্ষভাৱে গৈ প্ৰতি ঘৰে ঘৰে কোনোবা এজনক কিবা এটা উৎসাহিত কৰিব নোৱাৰিব পাৰোঁ আজি এই সাহিত্য দক্ষিণ বিহপুৰীয়া কল্যাণকামী সাহিত্য সভাৰ সভাপতি হিচাপে ধৰক এই এলেকাটোত থকা উঠি অহা ছাত্ৰ ছাত্ৰী হওক কৈশোৰ হওক শিশু হওক যুৱ প্ৰজন্ম হওক তেওঁলোকৰ মাজত সাহিত্য সংস্কৃতিৰ চৰ্চাৰ কাৰণে যিকণ পাৰোঁ এটা প্লেটফৰ্ম যদি আগবঢ়াই দিব পাৰোঁ তাৰ মাধ্যমেদি যদি গৈ পেলাই আজি দক্ষিণ বিহপুৰীয়াৰ পৰা গৈ পেলাই যদি কাইলৈ গোটেই বিহপুৰীয়া লেভেলৰ পৰা গৈ পেলাই যদি কাইলৈ লখিমপুৰ জিলা ভিত্তিত লখিমপুৰ জিলা ভিত্তিৰ পৰা যদি কাইলৈ ৰাজ্যিক ভিত্তিটো আমাৰ ইয়াৰ পৰা গাঁৱৰ পৰা এজন ছাত্ৰ বা ছাত্ৰীয়ে গৈ পেলাই বিভিন্ন দিশত সাহিত্য সংস্কৃতিৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি যদি সক্ষম হয় তেওঁলোকক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি সহায় কৰিব পাৰোঁ গতিকে এনেকুৱা ক্ষেত্ৰত বিভিন্ন ধৰণৰ সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত আৰু যদি যোনে যেনেকৈ আহ্বান জনায় এটা আগ্ৰহ প্ৰকাশ কৰে তাতে মই অন্তৰ্ভুক্ত হওঁ এইটো মই নিস্বাৰ্থভাৱে তাত অন্তৰ্ভুক্ত হওঁ গতিকে মোৰ ইচ্ছা কথাটো হৈছে যে মই যিদিনাখনলৈকে পাৰোঁ যিদিনাখনলৈকে মই নিজে নিজৰ ভৰিৰ ওপৰত থিয় হৈ থাকিব পাৰোঁ সেইদিনাখনলৈকে মই সমাজৰ মাজত থাকিব খোজোঁ সমাজৰ এজন হৈ থাকিব খোজোঁ এইটো মোৰ সমাজৰ পৰা সমাজ বৰ্জিত হৈ বহুত কিবা ধন টকা পইচা সম্পত্তিৰ মাজেৰে মই
কিবা এজন ধন কুবেৰ হোৱাৰ মোৰ পৰিকল্পনা নাই। বুজি পাইছোঁ। মুঠতে আমি খাই লৈ আনন্দ মনেৰে জীৱনটোক এই ধৰণে উপভোগ কৰি মানুহৰ মাজত, মানুহৰ দুখ সুখৰ মাজত নিজে থাকি তাৰ মাজেদি জীৱনৰ বাকী থকা সময়খিনি আমি অতিক্ৰম কৰিব পাৰোঁ। মই যিটো কুৱেশ্যন আপোনাক সুধিছিলোঁ যে ভৱিষ্যত পৰিকল্পনা মানে ৰাজনীতিৰ ক্ষেত্ৰত আহিবলগীয়া মানে তেনেকুৱা কিবা পৰিকল্পনা আপুনি ভাবিছে নি মনত, সেইটো উত্তৰটো মই সম্পূৰ্ণকৈ নাপালোঁ। মানে আপুনি জাষ্ট কথাটো ক'লে যে তেনেকুৱা ক'বলৈ গ'লে পৰিকল্পনা নাই, কিন্তু ৰাজনীতি হয়, ৰাজনীতি ভাল পাওঁ। ৰাজনীতি এইকাৰণে ভাল পাওঁ, ৰাজনীতি মানে এনেকুৱা হৈ গৈছে যোৱা সময়ছোৱাত ৰাজনীতিৰ যিখিনি খিয়লা খিয়লি বা ৰাজনীতিৰ যিটো নিগেটিভ এটা ভাইব এটা মানে সমাজত দেখা পোৱা গ'ল, স্বাধীনতা লাভ কৰাৰ পিছৰ পৰা মানুহৰ মন মগজত এনেকুৱা চাৰিওফালে দুৰ্নীতি আদি কৰি চবতে যেনেকৈ ৰাজনীতি সম্পৃক্ত হৈ পৰিল, সেইফালৰ পৰা মানুহৰ ৰাজনীতিৰ প্ৰতি এটা ঘৃণাৰ ভাবো বহু ক্ষেত্ৰত জাগিল। গতিকে সেইফালৰ পৰা বহুতে ভাবে, কিন্তু মই ৰাজনীতিটো এইটো ভাবোঁ যে জনকল্যাণৰ ৰাজনীতি, ৰাজনীতি, অৰ্থনীতি, সমাজনীতি, ধৰ্মনীতি, এই চাৰিটা পিলাৰৰ ওপৰতহে গোটেই সমাজ ব্যৱস্থাটো জড়িত হৈ আছে। ইয়াৰ এটা খুটাও ঘূণে ধৰা হ'ব নালাগে আচলতে। গতিকে ইটোৰ পৰিপূৰক। ভাল ৰাজনীতি নহ'লে ভাল অৰ্থনীতি হ'ব, ভাল ৰাজনীতি অৰ্থনীতি ক'ত হ'ব? য'ত এখন ভাল সমাজ থাকিব। ভাল সমাজ এখন কেনেকৈ হ'ব? য'ত ধৰ্মনীতি থাকিব। ধৰ্মনীতি মানে অকল নাম কীৰ্তন কৰি পূজা পাঠ কৰি বা মছজিদত গৈ বা ক'ৰবাত গৈ নিৰ্দিষ্ট মানে ধৰ্মপুথি পঢ়াটো মই ধৰ্ম বুলি কোৱা নাই। ধৰ্মীয় যিটো জাষ্টিছ, যিটো নৈতিকতা, যিটো মৰেলিটি, মানৱীয় প্ৰমূল্যবোধ যি ধৰ্মৰ লগত জড়িত হৈ আছে, সেই ধৰ্মীয় মাধ্যমেৰে মাৰ্গেৰে সেই বস্তুখিনিৰ উৎকৰ্ষ সাধন হ'লে এখন ভাল সমাজ হ'ব। এখন ভাল সমাজ যেতিয়া গঢ়ি উঠিব, তেতিয়া ভাল ৰাজনীতি গঢ়ি উঠিব, ভাল ৰাজনীতি যেতিয়া গঢ়ি উঠিব, তেতিয়া ভাল অৰ্থনীতি গঢ়ি উঠিব, তেতিয়া এখন সম্পূৰ্ণ সমাজ বা এখন সুন্দৰ ৰাষ্ট্ৰৰ সৃষ্টি হ'ব। গতিকে ৰাজনীতি বোলা বস্তুটো এনেকুৱা একেবাৰে অস্পৃশ্য বস্তু এটা নহয়। এতিয়া কথা হ'ল কি, ৰাজনীতিলৈ যাবলৈ আপোনাৰ ধৰিলে মই এতিয়াও ৰাজনীতি ভাল পাওঁ, এতিয়াও ৰাজনীতি কৰি আছোঁ বুলি, কিন্তু তাৰ ফলত ৰাজনীতি কৰা মানে বহুতে এনেকৈ ধৰে, প্ৰশ্নটো এনেকুৱা ধৰণৰ, বোলে ৰাজনীতি কৰা মানে মন্ত্ৰী এমএলএ কোনোবা দলৰ টিকেট লোৱা, ইলেকশ্যন খেলা, জিন্দাবাদ মুৰ্দাবাদ কৰা, আৰু ভোট লোৱা, ভোটত জিকা, ভোটত হৰা, মন্ত্ৰী হোৱা, এমএলএ হোৱা, ৰঙালাইট লৈ গাড়ী চলোৱা, বা তাতকৈ তলত হ'লেও ধৰা পঞ্চায়তত বোলে পঞ্চায়তত উঠা, জিলা পৰিষদত উঠা, ইত্যাদি ইত্যাদি, এনেকুৱা ধৰণৰ পৰিকল্পনা থাকে। কিন্তু মোৰ তেনেকুৱা ধৰণৰ কোনো পৰিকল্পনা নাই যে মই আমুক হ'ম, তামুক হ'ম, বা মোৰ এনেকুৱা মোৰ সপোন আছে। মই এই সপোনটো পূৰণ কৰিবৰ কাৰণেহে মই মানে ৰাজনৈতিকভাৱে সক্ৰিয়। ৰাজনীতি আলোচনা বিলোচনা এইবিলাকত মই যাওঁ, শুনো, বা কেতিয়াবা দৰকাৰ হ'লে দুটা মন্তব্য দিওঁ। এইটো অৰ্থ যে মই আমুক হ'ব লাগিব, মই আমুকৰ টিকেট বিচাৰিব লাগিব, মই এনেকুৱা হ'ব লাগিব, এনেকুৱা ধৰণৰ মোৰ এটা কোনো কনক্ৰিট নিৰ্দিষ্ট হেৰি নাই। কিন্তু কথা হ'ল কি, মই যে কৈ গৈছোঁ প্ৰথমতে, এইখন সমাজত থাকিব বিচাৰোঁ, যেতিয়ালৈকে জীয়াই থাকিম এইখন সমাজৰ কাৰণে কৰিব বিচাৰোঁ, ইয়াৰ মাজতে হাঁহি কান্দোনৰ সকলো সমভাগী হৈ জীৱনটো উপভোগ কৰিব বিচাৰোঁ। আৰু সেইখিনি কৰি থাকোঁতে যদি সমাজ ব্যৱস্থাটোৱে কয় বা সমাজ ব্যৱস্থাটোৱে যদি এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হয় যে মই কোনোবা এটা নিৰ্দিষ্ট স্থানত মোক নিৰ্দিষ্ট পদৰে মোক দৰকাৰ হৈছে, সেইসময়ত নিশ্চয় ভাবিব লাগিব, ভাবি চাব লাগিব, সেইসময়ত চিন্তা কৰিব লাগিব। সেইটো কাৰণে মোৰ এনেকুৱা লক্ষ্যৰেখা নাই যে আপুনি বোলে এনেকৈ এতিয়া আপোনাৰ এনেকুৱা সমস্যা এটা আছে বা ইয়াত এটা আমাৰ এনেকুৱা এজন ব্যক্তিৰ প্ৰয়োজন হৈছে, আপোনাক আমি সকলোৱে ভাবিছোঁ যে এইটোৰ কাৰণে আপুনি উপযুক্ত বোলে, আপুনি এইটো পঞ্চায়তৰ লেভেলৰ কথাখিনি চাব লাগে বা জিলা পৰ্যায়ৰ এই পৰ্যায়খিনি চাব লাগে, বা এনেকুৱা ধৰণৰ কোনোবা এটা পদৰ কাৰণে বোলে আপুনি আমি সকলোৱে ভাবোঁ আপুনি এনেকুৱা ধৰণে আমি আগবাঢ়ি গ'লে ভাল হ'ব, বা সকলোৱে যদি ভাবে সকলো যদি জনকল্যাণৰ কাৰণে হয় তেতিয়া বাঢ়িব লগা হ'লে সেইটো পিছৰ কথা। কিন্তু মোৰ এনেকুৱা কোনো নিৰ্দিষ্ট টাৰ্গেট নাই, যেনেকৈ বহুত ব্যক্তিয়ে ৰাজনীতি কৰা টাৰ্গেট লৈ যে মই এনেকৈ কৰিম, এইটো দলৰ এইটো বাদ ল'ম, এইটো তেনেকুৱা কৰিম, আমুকত আমুক কৰিম, মই আমুক লিডাৰৰ লগত এনেকুৱা চিনাকি হ'ম, একেলগে উঠা বহা কৰিম, আৰু তাৰপিছত মই টিকেট বিচাৰিম, টিকেট ল'ম, তাৰপিছত মই এমএলএ হ'ম বা মন্ত্ৰী হ'ম, বা মই পঞ্চায়তৰ টিকেট ল'ম, আমুকৰ লগত মই ভাল হৈ থাকিম, খুব ওচৰত থাকিম, তেওঁক প্ৰতি মুহূৰ্ততে সহায় কৰি থাকিম, আৰু ইলেকশ্যনৰ সময়ত মই এমএলএ মানে টিকেটটো ল'ম, পঞ্চায়তৰ টিকেটটো ল'ম, জিলা পৰিষদৰ, তেনেকুৱা ধৰণৰ মই কোনো পৰিকল্পনা নাই। কিন্তু যদি সমাজৰ লগত জড়িত হৈ থাকোঁতে গোটেই ব্যৱস্থাটোৱে কয় স্থানীয়ভাৱে যদি তেনেকুৱা এটা ছিষ্টেমত হৈ পৰে, তেতিয়াহ'লে সেইটো সময়ত চিন্তা কৰি চাব লাগিব। সেইটো কাৰণেও মোৰ কোনো তেনেকুৱা ধৰণৰ লক্ষ্মণ ৰেখা নাই বা মোৰ কোনো অস্পৃশ্যতাৰ অভাৱ নাই। আপুনি যিহেতু জীৱনটোৰ উপভোগৰ কথা ক'লে, আপোনাৰ মতে জীৱনটো কি হয়, মানে জীৱনটো মানে কেনেকৈ জীয়াব লাগে? মানে জীৱনটো আচলতে একেবাৰে
প্ৰাকৃতিকভাৱে ভগৱানে এটা জীৱন দিছে চৰাই কেনেকৈ জীয়াব লাগে চৰাইকটো জীয়াবলৈ দিছে ন বাঘ হৰিণা এইবিলাককতো এটা জীৱন দিছে মানুহকতো জীৱন দিছে মানুহক এই জীৱনটো দিছে আৰু তাৰ লগত আটাইতকৈ অমূল্য এটা বস্তু দিছে এক উন্নত চিন্তা এক বিবেক আৰু এটা দিছে মানৱীয় প্ৰমূল্যবোধ এই বস্তুখিনিক লৈ যি আছে যি পাইছো সন্তুষ্টিৰে সকলোকে ভাতৃত্বৰ ভাৱেৰে লৈ দিন অতিক্ৰম কৰিব লাগে উন্নতিৰ কাৰণে নিজৰ উন্নতি পৰিয়ালৰ উন্নতি অঞ্চলৰ উন্নতি সকলোৰে সামগ্ৰিক উন্নতিৰ কাৰণে যোন ফালেদি যেনেকৈ যি কাম আগত আহে সেইখিনি সময়মতে কৰি যাব লাগে মই সেইটোৱে ভাবোঁ যে জীৱনৰ তেনেকৈ উপভোগ কৰে আজি সুবিধা হৈছে সময় হৈছে আমি নাটক কৰি উপভোগ কৰিলোঁ আজি সময় হৈছে বিহু মাৰি উপভোগ কৰিলোঁ তুমি যেনেকৈ উপভোগ কৰি আছা আৰ্ট কৰি জীৱনটো উপভোগ কৰি আছা তুমি বাহিৰো বজোৱা মই জানো ধুনীয়াকৈ বাঢ়ি বজোৱা তোমাৰ ইউটিউব চেনেলটো মই চাইছোঁ এইবিলাকতো দেখিছোঁ গতিকে এইখিনিও তুমি কৰি আছা এইটো তুমি জীৱনটো তেনেকৈ উপভোগ কৰি আছা গতিকে আমি যিটো পাইছোঁ একেবাৰে স্বাভাৱিকভাৱে আৰু কোনো ধৰণৰ তাত আৰ্টিফিচিয়েলিটি নোহোৱাকৈ কৃত্ৰিমতা নোহোৱাকৈ এটা অকৃত্ৰিমভাৱেৰে অকৃত্ৰিম মৰম চেনেৰে আমি সকলোৰে মাজত এই জীয়াই থাকিব পৰাটো হৈছে জীৱনৰ উপভোগ মোৰ দুখ হৈছে মই কান্দিছোঁ তোমাৰ দুখ হৈছে তাতো মই কান্দিছোঁ মোৰ সুখ হৈছে মই হাঁহিছোঁ তোমাৰ সুখ হৈছে ময়ো তাত সমভাগী আছোঁ সুখৰ মানে সোৱাদ লৈছোঁ এইটোৱে জীৱনটোৰ সেইবুলি মই গতিকে ছাৰ বহুত সময় কথা পাতিলোঁ আপোনাৰ লগত বহুত ভাল লাগিল আৰু ইমান কৰ্মব্যস্ততাৰ মাজতো আপুনি আমাৰ আৰ্টকাষ্ট অসম প্ৰথমটো এপিছডলৈ আহি আমাক অলপমান সময় দিয়াৰ বাবে তাৰ বাবে অশেষ ধন্যবাদ যিহেতু মই কৈছিলোঁ যে প্ৰতিটো এপিছডত যিজন গেষ্ট থাকিব সেইজন গেষ্টৰ মই লাইভ স্কেটছ কৰিম আৰু তেনেদৰে আপোনাৰো এখন লাইভ স্কেটছ কৰিছোঁ ৰেপিড স্কেটছ হৈছে মানে ইমানো ৰিয়েলিষ্টিক হোৱা নাই যিমানটো পাৰোঁ মই চেষ্টা কৰিছোঁ গতিকে এইটো মোৰ প্ৰথম এপিছড নাজানো কেনেকুৱা হয় ৰাইজে বা কি পায় এই স্কেটছখন আপোনাক দেখুৱাইছোঁ ৰাইজলৈও দেখুৱাই দিম এইখন এইখন মই ইয়াৰ কথা পতাৰ মাজতে আৰু এইটো মোৰ প্ৰথম অভিজ্ঞতা যে কথা পাতি পাতি ছবি আঁকিছোঁ এনেকৈ আগতে আঁকি পোৱা নাই বা মানুহজনৰ লাইভ স্কেটছ কৰিবলৈ অলপ মানে তেখেত ৰৈ থাকিলে ভাল আপুনি যিহেতু কথা কৈ আছে অকণমান দিগদাৰো হয় আঁকিবলৈ তথাপিও যিমান পাৰোঁ চেষ্টা কৰিছোঁ গতিকে আপোনাক বহুত বহুত ধন্যবাদ আৰু এইখন আপোনাক মই আমাৰ আৰ্টকাষ্ট অসমৰ তৰফৰ পৰা এখন উপহাৰ হিচাপে দিছোঁ তুমি এটা নতুন মই অভিনৱ বুলি ভাবিছোঁ কাৰণ বিভিন্ন পডকাষ্ট অনুষ্ঠান চাইছোঁ মই দেখিছোঁ বিভিন্ন বিষয় বিভিন্ন হেৰিত এনেকৈ মানে চাইমলটেনাছলি এটা লাইভ হেৰিত তেনেকৈ পৰ্ট্ৰেইট অঁকা বা কেতিয়াবা এনেকুৱা ধৰণৰ মই দেখা পোৱা নাই কিন্তু এতিয়ালৈকে হয়তো এটা এটা অভিনৱ তোমাৰ হৈছে যিহেতু তুমি ছবি আঁকি ভাল পোৱা ছবি আঁকি ভাল পোৱা আৰু তুমি ছবি ঘৰতে অঁকাই নহয় তুমি বিভিন্ন স্থানত ৰাজহুৱা দেৱালত বিভিন্নজনৰ অনুক্ৰমে তুমি আঁকিছা আৰু অসমৰ তেনেকুৱা বিভিন্ন বিশিষ্ট ব্যক্তিৰ পৰ্ট্ৰেইট তুমি তেনেকৈ কৰিছা আৰু তুমি মই জানো যে তুমি ডিব্ৰুগড় ইউনিভাৰ্চিটিত যেতিয়া পঢ়ি আছা তেতিয়াও তাতো তুমি কেইবাখনো ঠাইত তুমি তেনেকৈ ছবি অংকন কৰিছা আৰু তোমাৰ যথেষ্ট এই ক্ষেত্ৰত এটা প্ৰশংসা হৈছে আৰু আমাৰে স্থানীয় এজন ভাতৃ হিচাপে বা আমাৰ এজন ছাত্ৰ হিচাপে তোমাক লৈ আমি গৌৰৱান্বিত তুমি যিখিনি চেষ্টা এই নিৰ্দিষ্ট এটা বহুত কিবা এটা আনুষ্ঠানিক তোমাৰ এই ক্ষেত্ৰত বোলে তুমি বহুত কিবা ছাপোৰ্ট লৈছা বা বহুত কিবা পাইছা মই যিখিনি জানো যিহেতু তোমাৰ আৰু বহুত কিবা আৰ্টৰ বোলে তুমি বহুত হাই লেভেল ডিগ্ৰী লৈছা বা এনেকৈ ক'ৰবাত পঢ়িবলৈ যাবলৈ সুবিধা পাইছা সেইখিনিও নহয় তাৰ মাজেদি কিন্তু তুমি এই গাঁৱৰ ঘৰখনত থাকি সৰুৰ পৰা ছবিৰ প্ৰতি আকৃষ্ট হৈ তুমি এটা দীঘলীয়া পৰিক্ৰমাত ছবিৰ লগত যিটো লাগি আছা তাৰ কাৰণে তুমি আজি মানে এজন ভাল চিত্ৰকৰ হিচাপে তুমি নিজকে আৰ্টিষ্ট হিচাপে নিজকে সমাজত চিনাকি দিবলৈ সক্ষম হৈছা আমিও তোমাৰ সাহিত্য সভাৰ তৰফৰ পৰা এই সম্পৰ্কত আমি সম্বৰ্ধনা জনাইছিলোঁ এটা অভিনন্দন দিছিলোঁ আৰু তুমি আজি যিটো এই অনুষ্ঠানটো কৰিছা যিখন দেৱালৰ কাষত তুমি পঢ়ি আছা এইখন তোমাৰ আইতাৰ ছবি আইতা প্ৰায় 90+ আছিল নেকি 90 তেখেত ঢুকাইছিলে 2019 চনত আৰু তেখেতৰ বয়স তেতিয়া ঢুকাওঁতে 98 হৈছিল মোৰ মনত আছে মই তেখেতক পাইছোঁ ভালকৈ পাইছোঁ গতিকে সেইগৰাকীও এতিয়া এনেকুৱা দেখিলে যে একদম এটা মানে জীৱন্ত জাগ্ৰত নিচিনা আইতালৈ মনত পৰি গৈছে বাৰু দেখিছোঁ ভাল আঁকিছা
গতিকে মোৰ শুভেচ্ছা থাকিল তুমি যিটো এটা অভিনৱ প্ৰয়াস কৰিছা মই কোনো বিশিষ্ট ব্যক্তি নহয় তথাপিতো তুমি মোক মাতিছা এটা আন্তৰিকতাৰ বাবে আৰু মই যিখিনি পাৰোঁ সেইখিনি আজি তোমাৰ এই পডকাষ্টৰ জৰিয়তে মই কৈছোঁ যি নহওক মই আশা ৰাখিম অনাগত দিনত তোমাৰ এই প্ৰচেষ্টা ধাৰাবাহিকভাৱে চলি যাওক এইটো আগুৱাই যাওক আৰু তোমাৰ এই নতুনকৈ আৰম্ভ কৰা এই পডকাষ্ট যিটো চেনেল ই উন্নতি লাভ কৰক ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হওক মই কৰাৰ কাৰণে তোমাৰ ওচৰত অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন বহুত ধন্যবাদ ছাৰ আৰু আপোনালৈ এয়া আমাৰ আৰ্টকাষ্টৰ ফালৰ পৰা এইটো লাইভ স্কেটছৰ এখন সৰু উপহাৰ আপোনালৈ ধন্যবাদ ইমান সঠিক হৈছে নে নাজানো গতিকে লাইভ স্কেটছ আপুনি চাই লওক আচলতে নিজক কেনেকুৱা লাগে এইটো মানে গম পোৱা নাযায় এইটো ৰেপিড স্কেটছ হয় মানে পুৰা ৰিয়েলিষ্টিক মানে ছেটিংটো যিটো নহয় মানে ৰেপিড হয় মানে বস্তুটো মানে পুৰা ৰিয়েলিষ্টিক হ'বলৈ অলপ সময় লাগে যে তথাপিতো মানে কেতিয়াবা আইনাত যে নিজক দেখিছোঁ তাৰ পৰা অনুভৱ হৈছে আহিছে যি নহওক ভাল লাগিলে বহুত ধন্যবাদ আপুনি অহাৰ বাবে আমাৰ পডকাষ্টৰ প্ৰথমটো এপিছড ইমানতে সামৰিম আৰু আমাৰ আৰ্টকাষ্ট অসমৰ আজি প্ৰথমটো এপিছড ইমানেইতে অন্ত পৰিছে আশা কৰোঁ আপোনালোকে চাই ভাল পালে আৰু কমেণ্টত জনাব কেনেকুৱা পালে আৰু কি মোৰ ভুল হৈছে আৰু কি সলনি কৰিব পাৰি সেইখিনি জনাব যিহেতু মই প্ৰথম আৰম্ভ কৰিছোঁ বহুত ভুল হৈছে মই গম পাইছোঁ গতিকে সেইখিনি আপোনালোকে কমেণ্টত মোক দিহা পৰামৰ্শ দিব কি সলনি কৰিব পাৰি আৰু দ্বিতীয়তে অলপ চাউণ্ডৰ প্ৰব্লেম হ'ব পাৰে কাৰণ মাইক্ৰফোন যিহেতু ব্যৱহাৰ কৰা নাই নেক্সট এপিছডত মাইক্ৰফোন ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিম আৰু প্ৰথম এপিছডটো সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আকৌ আহিম ছেকেণ্ড এপিছড লৈ এজন নতুন অতিথিৰ সৈতে আৰু তেখেতৰ সৈতেও কথা বাৰ্তা কৰিম আৰু তেখেতৰো এখন স্কেটছ কৰিম গতিকে আপোনালোকে চাই থাকিব আৰ্টকাষ্ট অসম ধন্যবাদ